তোমালোকক স্বাগতম জনাইছো তোমালোকৰ মৰমৰ চেনেল মেথছ আসামলৈ মই দীপাংকৰ আমি আজি এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিম চেপ্টাৰটোৰ নাম হৈ গ'ল কি পৃষ্ঠকালি আৰু আয়তন সাৰফেস এৰিয়া এণ্ড ভলিউমছ এতিয়া শুনা এই চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগত মই এটা কথা কওঁ এৰপৰ আই বাটনটো দেখিছা আই বাটনটো ক্লিক কৰিবা আই বাটনটো ক্লিক কৰাৰ লগে লগে তাত তুমি দুখন প্লেলিষ্ট পাবা এখন হ'ল সায়েন্স আৰু এখন হ'ল মেথছৰ তাত ক্লিক কৰিলে একদম সায়েন্সৰ যি ক্লাছ হৈ আছে মেথছৰ যি ক্লাছ হৈ আছে পাবা গতিকে সেইখিনি তোমালোকে কন্টিনিউ কৰিবা গতিকে সেই আই লিষ্টত আই বাটনটোতে গোটেইখিনি পাই যাবা ঠিক আছে গতিকে সেইটো ক্লিক কৰি চাবা এতিয়া পৃষ্ঠকালি আৰু যিটো আয়তন চেপ্টাৰ এই চেপ্টাৰ নাম্বাৰ হৈ গ'ল মেথমেটিক্সৰ চেপ্টাৰ নাম্বাৰ কোনছা 13 চেপ্টাৰ নাম্বাৰ কিমান 13 ঠিক আছে তে এই চেপ্টাৰটো পৃষ্ঠকালি আৰু আয়তন সাৰফেস এৰিয়া এণ্ড আয়তন ভলিউমছ এতিয়া শুনা এই চেপ্টাৰ যিটো আছে এইটো যিটো চেপ্টাৰ এই চেপ্টাৰটোৰ প্ৰথম কথা আহিব গোটেই যিমানখিনি অংক আছে পৃষ্ঠকালি আৰু আয়তন উলিয়াব লাগে কি উলিয়াব লাগে এবাৰ পৃষ্ঠকালি উলিয়াম এবাৰ আয়তন উলিয়াম আৰু কিবা কিবি থাকিব চাম এতিয়া মেইন কথা হ'ল ইয়াত আমি কেইটামান বস্তুৰ লগত জাষ্ট খেলিব লাগে এটা হ'ল ঘনক আছে এটা আয়তীয় ঘনক পাবা এটা গোলক এটা বেলন এটা শংকু কি বস্তু মই কম তে এইকেইটা বস্তুৰ লগত চালি খেলা কৰিব লাগে খেলা মানে কি কুৱেশ্যনবিলাক ইটোৰ লগত সিটো দিব ইটোৰ লগত ইটো দিব পকাই দিব তে কুৱেশ্যনটো ধুনীয়াকৈ বুজি পাব লাগিব তে কুৱেশ্যনটোৱে তোমাক কি কৈছে কুৱেশ্যনটো তোমাক কি জানিব বিচাৰিছে কুৱেশ্যনটোৱে গতিকে যদি ধুনীয়াকৈ বুজি পোৱা কুৱেশ্যনবিলাক ধুনীয়াকৈ ডিল কৰিব পাৰিবা তে প্ৰথম কথা আমি জানিব লাগিব ঘনকৰ পৃষ্ঠকালি মানে কি আয়তন কি আয়তীয় ঘনকৰ পৃষ্ঠকালি কাক কয় আয়তন কাক কয় গোলকৰ পৃষ্ঠকালি আয়তন তে গোটেইকেইটা বস্তু জানিব লাগিব প্ৰথম কথা ঘনক আয়তীয় ঘনক গোলক বেলন শংকুবিলাক চিনি পাব লাগিব এতিয়া প্ৰথম কথা মই ইয়াৰ আগত কৈ লওঁ তে প্ৰথম কথা তুমি পৃষ্ঠকালি মানে কি বুজি পাম পৃষ্ঠকালি কি কালি পৃষ্ঠকালি তে শুনা মই এটা বস্তু দেখাওঁ পৃষ্ঠকালি মানে হ'ল মই যদি এটা বস্তু লওঁ এইটো চোৱাচোন এটো ধৰা এটা ৰুবিক্স কিউব ঠিক আছে তে এটো পকাই মিলাই ন এই বস্তুটো ধৰা এটো মই এটা ঘনক বুলি ক'ব পাৰো এটো ঘনক বুলি কয় তাক তুমি কি ঘনক কাৰণ কিয় কয় ইয়াত দিশ প্ৰস্থ তুমি যদি এটো মন কৰা প্ৰতিটো সাইড সমান হৈ আছে দিশ এটো ধৰা প্ৰস্থ আৰু এটো উচ্চতা এটো এইবিলাক সব একে হৈ আছে গতিকে তুমি ঘনক বুলি ক'ব পাৰা যেনেকৈ লুডু গুটিৰ যিটো ডাইচ যেনেকৈ আমি মাৰি দিওঁ ন লুডু গুটি ডাইচটো তে সেইটো এটা ঘনক ঠিক আছে ওকে এটো হৈ গ'ল ঘনক এতিয়া শুনা পৃষ্ঠকালি বুলি কাক কয় এতিয়া প্ৰথম কৈ আহি গ'ল পৃষ্ঠ তে পৃষ্ঠ কি এখন পৃষ্ঠ বুলি কৈছে এখন পৃষ্ঠ এটো হোৱাইট কালাৰ পৃষ্ঠ বগা পৃষ্ঠ এখন তুমি অৰেঞ্জ কালাৰ পৃষ্ঠ কমলা কালাৰ এখন কি ইয়েলো কালাৰ পৃষ্ঠ এখন ৰেড কালাৰ পৃষ্ঠ এখন গ্ৰীণ কালাৰ পৃষ্ঠ এখন ব্লু কালাৰ পৃষ্ঠ ইয়াত ছখন পৃষ্ঠ আছে তুমি যদি মন কৰা এটো ছখন পৃষ্ঠ আছে ঠিক আছে এতিয়া শুনা পৃষ্ঠকালি মানে কিমান মই যদি স্পেসিফিককৈ কওঁ এই ধৰা মই হোৱাইট কালাৰটো কথা কৈছোঁ তে হোৱাইট কালাৰটোৱে যিমানখিনি জেগা আগুৰি আছে তে হোৱাইট কালাৰ যিমান সেইটোৱে হৈ গ'ল ঘনকটোৰ হোৱাইট কালাৰটোৰ পৃষ্ঠকালি হোৱাইট কালাৰটোহে কৈছোঁ দেই তেনেকৈ চোৱা গ্ৰীণ কালাৰ যদি কওঁতে গ্ৰীণ কালাৰটোৱে যিমানখিনি জেগা আগুৰি আছে তুমি মই যদি গ্ৰীণ কালাৰটো দেখিছা মই ধৰা গ্ৰীণ কালাৰটো মই কি কৰিছোঁ মন কৰিবা এই গ্ৰীণ কালাৰটো ধৰা মই এইখিনি ধুনীয়াকৈ আঁকি দিছোঁ এইটো এনেকুৱা এটা গ্ৰীণ কালাৰ আছে অ'কে তে এই গ্ৰীণ কালাৰটোৱে যিমানখিনি জেগা এনেকৈ আগুৰি আছে ন তে সেইটো হৈ গ'ল গ্ৰীণ কালাৰখনৰ পৃষ্ঠকালি বুজি পালোঁ তে ঘনকৰ পৃষ্ঠকালি কি এই ঘনকটোৱে এই পৃষ্ঠকিখনে যিমানখিনি জেগা আগুৰি আছে পৃষ্ঠকিখন মনত ৰাখিবা মষ্ট ইম্পৰ্টেণ্ট পৃষ্ঠকিখনে যিমানখিনি জেগা এখন পৃষ্ঠ কিবা এটা জেগা আগুৰি আছে অ'কে এতিয়া এইটো হৈ গ'ল কি গ্ৰীণ কালাৰটো ধৰা নেক্সট আহি গ'ল ধৰা এফালে আহি গ'ল কি ধৰা ৰেড কালাৰ আছে তে ৰেড কালাৰটো কিবা এটা জেগা আগুৰি আছে তে এফালে কি আছে অৰেঞ্জ কালাৰটো কিবা এটা আগুৰি আছে সাইড পিছফালে ব্লু কালাৰ আছে ব্লু কালাৰো কিবা এটা আগুৰি আছে ওপৰত য়েল্লো কালাৰ আছে য়েল্লো কালাৰো কিবা এটা জেগা গোটেইকেইটা একে আৰু তলত কি আছে হোৱাইট কালাৰ তে গোটেইকেইটা জেগাই কিবা এটা জেগা আগুৰি আছে তে গোটেইখিনি যদি আমি হিচাপ কৰোঁ কিমান জেগা আগুৰি আছে তে আমি লাহে ক'ম বাৰু কিমান জেগা আগুৰি আছে সেইটো হৈ গ'ল ঘনকটোৰ পৃষ্ঠকালি সেই গোটেইকেইটা বস্তু যোগ কৰি দিব লাগিব মানে আমি ইয়াৰ ধৰা এই যিটো গ্ৰীণ কালাৰ আছে ইয়াৰ কালি উলিয়ালা ইয়াৰ হোৱাইট য়েল্লো কালাৰৰ কালি উলিয়াই গোটেই কালি উলিয়াই পেলাই যোগ কৰি দিলে মানে ঘনকৰ পৃষ্ঠকালিটো ওলাই যায় ঠিক আছে তে মই ক'ম বাৰু সেইটো কেনেকৈ আহিল কি কথা তে সেইবিলাক পিছত তে বুজি পালোঁ পৃষ্ঠকালি মানে কি অকণমান থুলমূলকৈ আভা এটা কৈছে পৃষ্ঠকিখনৰ কালি আৰু অকণ কম লাহে বুজি পাওঁ এতিয়া আৰু শুনা এতিয়া নেক্সট আহি গ'ল আয়তন মানে কি মানে আয়তন তে আয়তন মানে কি জানে এই ঘনকটোৱে পৃথিৱীখন বা এই ৰুমটো বুলি ক'ব পাৰে এই ৰুমটোত যিমানখিনি জেগা আগুৰি এনেকৈ থৈ দিছোঁ ধৰা মই যিমানখিনি থৈ দিছোঁ ন এই যিমানখিনি জেগা আগুৰি আছে এইটোৱে হৈ গ'ল ঘনকটোৰ আয়তন থৈ দিছা যিমানখিনি জেগা আগুৰি আছে এইটো হৈ গ'ল ঘনকটোৰ কি আয়তন মানে এই ঘনকটো যেতিয়া থৈ দিছা তো এই ৰুমটোৰ ভিতৰত কিবা জেগা অকণমান জেগা লৈ আছে থাকিবলৈতো তাক জেগা লাগিব ন তাক থাকিবলৈ যিমানখিনি জেগা লাগিব এই ঘনকটোক থাকিবলৈ যিমানখিনি জেগা লাগিব সেইটো হৈ গ'ল ঘনকটোৰ কি আয়তন এইটোৱে ঘনকটোৰ কি আয়তন চিম্পলকৈ বুজি পালোঁ পৃষ্ঠকালি মানে কি আৰু আয়তন মানে কি চিম্পলকৈ বুজি পাইছোঁ গৈ থাকিম টেনশ্যন নল'বা ধুনীয়া চেপ্টাৰ এতিয়া প্ৰথম কথা আমি এটা স্পেসিফিক যিটা বস্তু পাম ধৰা ঘনক তুমি ঘনকৰ পৃষ্ঠকালিও কি আৰু আয়তন জানিব লাগিব কি জানিব লাগিব তুমি ঘনকৰ ধৰা এটা জানিব লাগিব পৃষ্ঠকালি আৰু এটা জানিব লাগিব কিমান আয়তন
ঠিক আছে তে আয়তনো জানিবলৈ পৃষ্ঠকালি তেনেকৈ তুমি আয়তীয় ঘনকৰো পৃষ্ঠকালি আয়তন তুমি এফালে কি জানিব লাগিব পৃষ্ঠকালি পি বুলি পদ ৰিকাৰ দিছোঁ আৰু এফালে ধৰা তুমি জানিব লাগিব আয়তন তে এইটোও জানিব লাগিব তে গোলকৰো তুমি পৃষ্ঠকালি আৰু আয়তন জানিব লাগিব বেলনৰো পৃষ্ঠকালি আৰু আয়তন জানিব লাগিব শংকুৰো পৃষ্ঠকালি আয়তন তে এইবিলাক যদি তুমি জানা বস্তুবিলাক যদি ধুনীয়াকৈ সজাম ইটোৰ লগত সিটো দিব আমি গম পাম তে জাষ্ট আমি বহাব লাগে ফৰ্মুলাবিলাক বহাব লাগে কুৱেশ্যনটো খালি বুজি মেইন কাহিনীটো হ'ল ফৰ্মুলা জানা আৰু ছেকেণ্ড কাহিনীটো হ'ল তুমি কুৱেশ্যনটো বুজি পোৱা কুৱেশ্যনটো বুজি পালে লাগিলে যি কুৱেশ্যনে নহওক ধুনীয়াকৈ পাৰিবা বহুত ধুনীয়াকৈ পাৰিবা এক নম্বৰো ইফাল সিফাল নহয় এইটো চেপ্টাৰৰ পৰা ঠিক আছে তে চোৱা এতিয়া আহি গ'ল ঘনক ঘনকটো বুজি পালোঁ এইটো হৈ গ'ল ঘনক তে ঘনকৰ পৃষ্ঠকালি কি এই পৃষ্ঠ এইবিলাক এখন এখন পৃষ্ঠতে পৃষ্ঠকেইখন যোগ কৰিলে যি হয় সেইটো হৈ গ'ল ঘনকৰ পৃষ্ঠকালি আৰু আয়তন মই যদি কওঁ ঘনকৰ যিটো পৃষ্ঠকালি সূত্ৰ এটা আছে না ঘনকৰ আমি মনত ৰাখিব লাগিব ন ঘনকৰ পৃষ্ঠকালি সূত্ৰটো কি তে মনত ৰাখিবা ঘনকৰ পৃষ্ঠকালি বুলি ক'লে আমি মনত ৰাখিম 6l² ঘনকৰ পৃষ্ঠকালি বুলি ক'লে মনত ৰাখিম কি 6l² ঠিক আছে আকৌ যদি হ'লে ঘনকৰ আয়তন কিমান তে আমি মনত ৰাখিব লাগিব ঘনকৰ আয়তন মানে কিমান l³ আয়তন বুলি ক'লে এইটো ফৰ্মুলা বহাম পৃষ্ঠকালি বুলি ক'লে এইটো ফৰ্মুলা বহাম তেনেকৈ আয়তীয় ঘনকৰ পৃষ্ঠকালিও এটা ফৰ্মুলা আছে ইয়াৰো ফৰ্মুলা আছে সেইবিলাক প্ৰতিটো ফৰ্মুলা তুমি মনত ৰাখিবা আৰু য'ত যি আহে মই কমেই টেনশ্যন নল'বা এতিয়া শুনা ঘনকটোতো তোমালোকে চিনি পাই গ'লা এইটো হৈ গ'ল ঘনক এতিয়া কয় আয়তীয় ঘনক চোৱা ঘনক হ'বলৈ হ'লে তুমি এটা কথা মন কৰিছানে ঘনক হ'বলৈ হ'লে প্ৰতিখন এখন এখন বৰ্গ আছে হোৱাইট কালাৰৰ এটা বৰ্গ ব্লু কালাৰৰ এটা বৰ্গ গ্ৰীণ কালাৰ য়েল্ল' কালাৰৰ এটা বৰ্গ তে গোটেইকেইটা এটা এটা বৰ্গ হৈ আছে গোটেইকেইটা এটা এটা বৰ্গ তে ঘনক হ'বলৈ হ'লে গোটেইবিলাক চাইডে এটা এটা বৰ্গ থাকিব লাগিব ছখন পৃষ্ঠৰ 6টা বৰ্গ থাকিব লাগিব তে 6টা বৰ্গ এনেকৈ এনেকৈ লগাই দিছোঁ এটা ঘনক সৃষ্টি হৈছে আয়তন কি এই বস্তুটোৱে যিমানখিনি জেগা কৰি আছে এইটো হয় ঘনকটোৰ আয়তন ঠিক আছে অ'কে তে নেক্সট আহিল আয়তীয় ঘনক নেক্সট আহিল কি আয়তীয় ঘনক এতিয়া শুনা দেই ঘনকটো কেনেকুৱা ঘনকটো প্ৰথমতে কেনেকুৱা হ'ব লাগে ঘনকটো দেখিবলৈ কেনেকুৱা আঁকিবও পাৰিব লাগিব ন তে ঘনকটো কেনেকুৱা এনেকুৱা এইটো ঘনক প্ৰথমে আহি গ'ল এটা বৰ্গ টাইপ আঁকিলা এনেকৈ আঁকি দিম আমি এনেকৈ আঁকিব পাৰোঁ ন তোমালোকে চাগে জানাই এইটো হৈ গ'ল এটা কি ঘনক এইটো ঘনক হয়নে এইটো ঘনক সেইটোতো আৰু একদম ছেম টু ছেম এনেকৈ আঁকি দিব নোৱাৰোঁ আমি এনেকৈ আঁকি দিছোঁ এইটো ঘনক হৈ গ'ল ঠিক আছে এতিয়া আয়তীয় ঘনক বুলি ক'বলৈ হ'লে প্ৰথমতেতো এটা আয়ত হ'ব লাগিব এটা কি হ'ব লাগিব আয়ত হ'ল আয়ত এইটো এটা আয়ত বুলি কয় ন ঘনক বৰ্গৰ কি হয় দীঘ আৰু এইটো যিমান হয় এডালো সিমান হয় আয়তৰ কি হয় দীঘো বেলেগ প্ৰস্থও বেলেগ বেলেগ হয় তেতিয়া কি হয় আয়ত হৈ যায় তে ঘনক হ'বলৈ হ'লে আকৌ ছেম কাহিনী এনেকুৱা আছে চাগে এই আগৰ নিচিনা এইটোৱে হৈ যাব কি ঘনক আয়তীয় ঘনক তে আয়তীয় ঘনক দেখিছোঁ এইটো কি হৈ গ'ল এটা আয়তীয় ঘনক তে আয়তীয় ঘনকটো কি মই চোৱা মই দেখাই দিছোঁ এইটো চোৱা আয়তীয় ঘনক এইটো আয়তীয় ঘনক বুজি পালোঁ মই চোৱা মই কি কৰিছোঁ দুটা ৰুবিক্স কিউব মই কি কৰিছোঁ এনেকৈ ধৰা দুইটা জেগাত মই ধুনীয়াকৈ কি কৰিছোঁ আঠা লগাই দিছোঁ মই এনেকৈ কি লগাইছোঁ একদম পূৰা টাইটকৈ আঠা লগাই দিছোঁ আঠা লগাই দিওঁতে এইটো হৈ গ'ল কি এটা আয়তীয় ঘনক কিয় আয়তীয় ঘনক চোৱাচোন এইটো চোৱা চোৱাচোন মিলি গ'লনে ওপৰতো যদি মই কওঁ এইটো চোৱা এক মিনিট ওপৰতো ধৰা এইটো হৈ গ'ল ধৰা দিশ এডাল হৈ গ'ল দিশ আৰু এইটো ধৰা প্ৰস্থ মই কৈছোঁ আৰু এইটো চোৱা এইটো হৈ গ'ল দিশ এইটো হ'ল প্ৰস্থ দিশ প্ৰস্থ বেলেগ দেখা পাইছিলোঁ এইটো আয়তীয় ঘনক চোৱা এনেকৈ চোৱা দিশ এইটো হৈ গ'ল ধৰা প্ৰস্থ যিমান এইফালৰ পৰা যদি চালে তুমি ধৰা এনেকৈ চালেতো গম নাপাবা না কি হৈ আছে হয়নে এইফালৰ পৰা চালে গম পাম নেকি এইটো আয়তীয় ঘনক নেকি গমেই নাপাম কি হৈ আছে এনেকৈ চালেতো গম এইটো কি ঘনক নেকি একো গম নাপাম তুমিতো গমটো দেখা পাইছে এনেকুৱা তোমাক দেখাত তুমি কেনেকুৱা লাগিছে এনেকুৱা নিচিনা লাগিছে এইটো বৰ্গ এনেকুৱা লাগিছে ন এতিয়া চাবা এতিয়া যদি মই এনেকৈ দি এইটো আয়তীয় ঘনক কিয় আয়তীয় ঘনক এনেকৈ দিলেও গম নাপায় এইটো চোৱা কাৰণ দেখা পাইছে ন দিশ প্ৰস্থ উচ্চতা গোটেইবিলাক আছে গতিকে এইটো হৈ আছে কি আয়তীয় ঘনক এইটো কি আয়তীয় ঘনক ঠিক আছে তে আয়তীয় ঘনক এইটো পৃষ্ঠকালি কি হ'ব এই পৃষ্ঠকেইখনৰ কালি আমি লাহে লাহে সূত্ৰবিলাক যেতিয়া ক'ম পৃষ্ঠকেইখনে যিমানখিনি জেগা আগুৰিব সেইটো হৈ গ'ল কি পৃষ্ঠকালি আৰু আয়তন কি এই বস্তুটোৱে এই ৰুমটোত যিমানখিনি জেগা আগুৰি আছে সেইটো হ'ল আয়তীয় ঘনক এইটো কি আয়তন আয়তীয় ঘনকটোৰ কি আয়তন নেক্সট আহি গ'ল আমাৰ মৰমৰ গোলক তে গোলকৰ লগত চবেই খেলিছা তে এইটো হৈ গ'ল আমাৰ হৈ গ'ল গোলক এইটো হৈ গ'ল কি গোলক তে এই গোলকটোৰ ধৰা পৃষ্ঠকালি কি প্ৰথমে আহিব কিমান পৃষ্ঠকালি বস্তুকেইটা প্ৰথমে চিনাকি হোৱা তে পৃষ্ঠকালি কি তে পৃষ্ঠকালি হ'ল এই ধৰা যিটো বল এই বলটোত যিটো ব্লু কালাৰ ৰং কৰি থৈছে ন সেই ৰঙৰ যিমানখিনি জেগা ৰং কৰা হৈ আছে সেইটোৱে হ'ল গোলকটোৰ পৃষ্ঠকালি বুজি পালোঁ যিমানখিনি জেগা ৰং কৰি থৈছে সেইটো পৃষ্ঠখনত ৰং কৰি থৈছে ন সেইটো আৰু আয়তন মানে কিমান এই বলটোৱে যিমানখিনি জেগা এনেকৈ থৈ দিছোঁ যিমানখিনি জেগা আগুৰি আছে তে সেইটো হৈ গ'ল বলটোৰ
আয়তন পৃষ্ঠকালি মানে কিমান এই পৃষ্ঠখনে যিমানখিনি যায় পৃষ্ঠখনে মোষ্ট ইম্পৰ্টেণ্ট পৃষ্ঠখনে তে বুজি পালোঁ তে এটা কথা মন দিবা ইয়াৰো ফৰ্মুলা আছে আমি লাহে লাহে যেতিয়া পাম কৰি গৈ থাকিম তে শুনাচোন এটা কথা কওঁ আৰু ধৰা তোমাৰ ফুটবল এটা আমি ডাঙৰ ফুটবল না ইমান ডাঙৰ এটা ফুটবল থাকে মানে 5 নম্বৰ 4 নম্বৰ ফুটবল থাকে এইটো ডাঙৰ ধৰা ফুটবল তে ফুটবলখনত তুমি যদি চোৱা ফুটবলটো এটা ছাইডত এটা চামৰা লগোৱা থাকে এনেকৈ এটা কি লগোৱা থাকে চামৰা তে চামৰাটোৱে যিমানখিনি জেগা লগ যিমানখিনি চামৰা লগোৱা হৈ থাকে সেইটো তুমি পৃষ্ঠকালি বুলি কোৱা আইডিয়া ক'ব পাৰা ধৰা এইটো ধৰা তোমাৰ তুমি খেলা ফুটবলটো এইটো তুমি খেলা ফুটবলটো ঠিক আছে তে ফুটবলটোত কি ধুনীয়াকৈ কি লগাই থৈছে চামৰা লগাই থৈছে তুমি এটা কাম কৰা কাটি কাটি চামৰাখন ধৰা ধুনীয়াকৈ খুলি উলিয়াই আনিলা এনেকৈ উলিয়াই আনিলা ধৰা যিমানখিনি জেগা পাবা সেইটোৱে হ'ব ফুটবলটোৰ কি পৃষ্ঠকালি তুমি যদি মই কওঁ ইয়াত ধৰা এই ৰঙৰ ৰংখিনি যদি এনেকৈ ধুনীয়াকৈ খুলি আনিব পাৰা চাব পাৰা সেইটোৱে হ'ব পৃষ্ঠকালি বলটো ফুটবলটো কথাত ক'লে বেছি মজা লাগে ফুটবলত যিটো ওপৰত চামৰা এটা লগত আছে ন চামৰাটো যদি ধুনীয়াকৈ খুলি আনি পেলাই চোৱা যিমানখিনি জেগা পাবা সেইটোৱে হ'ব পৃষ্ঠকালি আৰু আয়তন কি ফুটবলটো যিমানখিনি বায়ু সোমাই আছে বা ফুটবলটো বায়ু বুলি ক'লে অকণমান ভুল হ'ব কাৰণ চামৰাখিনিও আহিব হ'ব বায়ু বুলি ক'লে হ'ব তে ফুটবলটোৱে যিমানখিনি জেগা আগুৰি আছে বায়ুখিনি বুলি ক'লে শুদ্ধই হ'ব ফুটবলটোৱে এই বলটোৱে যিমানখিনি জেগা বা বলটোৰ ভিতৰত যিমানখিনি বায়ু সোমাই আছে সেইটোৱে হ'ল বলটোৰ আয়তন বুজি পালোঁ তাতে অকণমান কাহিনী এটা আছে বাৰু তুমি এইটো কথা মন দিয়া গোলকটোৰ আয়তন কি বায়ুৰ কথা নোসোমাম গোলকটোৱে তুমি ফুটবলটো যেতিয়া থৈ দিছা যিমানখিনি জেগা আগুৰি আছে সেইটোৱে আয়তন সেইটো ক'লে বেছি ভাল হ'ব বায়ুৰ কথা নকওঁ বায়ুৰ কথা ক'লে আকৌ কাষত অকণমান হেৰি এটা আছে ন কি এইটো চামৰা কথা কিবা কিবি আহি যায় অলপ কথা হয় বাৰু তাতো কথা আছে তে আমি লাহে লাহে বাৰু বুজি পাম তে এটা কথা মন কৰিলোঁ গোলকৰ আয়তন মানে কি গোলকটোৱে যিমানখিনি জেগা আগুৰি আছে সেইটো হ'ল গোলকটোৰ আয়তন ঠিক আছে এইটো বুজি পালোঁ তে নেক্সট আহিল বেলন তে বেলন মানে কি তে বেলন মানে কি জানানে এক মিনিট চোৱা এইটোকে তুমি এটা বেলন বুলি ক'ব পাৰা এইটোকে কি বুলি ক'বা আৰু মোৰ কলমটো যে দেখিছে এই কলমটোকে তুমি এটা বেলন বুলি ক'ব পাৰা আৰু যদি কোৱা তুমি বেলন এইখন ধৰা মই চোৱা বেলন এটা বনাই দেখাই আছোঁ এক মিনিট ৰ'বা এক মিনিট থোৰা ৰুক হৈ গয়া বেলন বানিবা এই দেখো এইটোক তুমি বেলন বুলি ক'ব পাৰা মই কি কৰিছোঁ চোৱা এখন কাগজ এখন হোৱাইট কাগজ মই হোৱাইট কাগজখন ধুনীয়াকৈ এনেকৈ পকাই দিছোঁ ধৰা পকাই পেলাই মই কি কৰিছোঁ এইটোৰ সৃষ্টি হৈ গ'ল কি এটা বেলনৰ এইটো দেখিলা এইটো এটা বেলনৰ সৃষ্টি হ'ল দেখিছা মই পকাই দিলোঁ এটা ধুনীয়াকৈ এইটোকে তুমি কি বুলি ক'বা বেলন তে ধৰা ঘৰত বাঁহ আছে ন বাঁহৰ টুকুৰা সেই বাঁহৰ টুকুৰাটোক তুমি কি বুলি ক'ব পাৰা এটা বেলন বুলি ক'ব পাৰা এইটো বেলন দেখিছা বেলনটো বুজি পালোঁ তে বেলনৰ পৃষ্ঠকালি কিমান এইটো বেলন দেখিছে এই বেলনটো মই দিলেতো হেৰি হৈ যাব ন তে বেলনটো এই পেজটো যে আছে পেজটো এনেকৈ ধুনীয়াকৈ ঘূৰি আছে ন এই পেজটোৱে যিমানখিনি জেগা লৈ আছে পেজটোৱে এনেকৈ ঘূৰণীয়াকৈ যিমানখিনি জেগা লৈ আছে তে সেইটো হ'ল বেলনটোৰ কি কালি পৃষ্ঠকালি বুজি পালোঁ এইটো হ'ল বেলনটোৰ পৃষ্ঠকালি তে বেলনটোৰ আয়তন কিমান এই বেলনটোৱে ৰুমটোৰ ভিতৰত যিমানখিনি জেগা এই জেগাখিনি এনেকৈ আগুৰি আছে ন এনেকৈ ধুনীয়াকৈ বেলনে বেয়া হৈ গ'ল কি এক মিনিট হৈ গয়া তে বেলনটোৱে যিমানখিনি জেগা আগুৰি আছে তে বেলনটোৰ সেইটো হৈ গ'ল কি আয়তন তে বুজি পালোঁ বেলনৰ আয়তন তে নেক্সট আহি গ'ল কি শংকু তে শংকুৰো ছেম কাহিনী শংকুৰো কি আছে পৃষ্ঠকালি আছে শংকু বুলি মই শংকু এটা ধুনীয়াকৈ বনাই থৈ দিছোঁ তোমালোকৰ কাৰণে এইটো শংকু তে এইটোকে কয় শংকু এতিয়া ক'বা শংকু কোনটো জানে তোমালোকৰ ঘৰত মায়ে ধৰা যেতিয়া তেল আনে কিবা চাবচোন তেলখিনি এনেকৈ বাকি দিওঁতে ওপৰত কিবা এটা এনেকৈ লগাই লয় ন এনেকৈ ইয়াৰ ওপৰত বাকি দিয়ে তেলখিনি পৰি যায় তলততো কিবা এডাল থাকে শংকু তেতিয়াহে হ'ব যেতিয়া তুমি তলৰ যদি সেই দীঘল পাইপ এডাল থাকে না পাইপডাল এনেকৈ কাটি দিব লাগিব মায়ে দিব কাটিলে তে সেইডাল যদি তুমি কাটি দিয়া মই সেইটো আনিব পাৰিলোঁ আনি পেলাই মই কাটি পেলাইহে দেখাব লাগিব গতিকে মই নিজে বনাই লৈছোঁ তে কাটি দিলেতো বেলেগ হৈ যাব কাটি নিদিলে নহ'ব তলত যিডাল পাইপ থাকে সেই পাইপডাল তুমি কাটি দিব লাগিব ঠিক আছে আৰু তলটো একদম জোঙা হ'ব লাগিব ঠিক আছে তে মই যদি কওঁ এইটো চোৱা এইটো তুমি শংকু বুলি তলটো একদম জোঙা হৈ আছে দেখিছা এইটো কোৱা তুমি কি শংকু তে শংকুৰ পৃষ্ঠকালি কিমান তুমি চোৱা এইটো বনাওঁতে ধৰা এই পৃষ্ঠখন দেখিছা এনেকৈ ঘূৰণীয়াকৈ আছে ন ঘূৰণীয়া বুলি ক'লে ধৰ এনেকৈ এটা ঘূৰাই আছে তে সেইখনক ক'ব পাৰা পৃষ্ঠকালি আৰু আয়তন কিমান মই যদি এইখিনিতে ধৰা ধুনীয়াকৈ এনেকৈ কাটি দিলোঁ কাটি পেলাই যিখন কাগজ ওলাব ধৰা কি কৰিছোঁ মই এইখিনি ধৰা এনেকৈ কেঁচি দি কাটি দিছোঁ কাটি পেলাই যিখন কাগজ ওলাব যিমানখিনি জেগা আগুৰিব সেইটো হ'ব শংকুটোৰ পৃষ্ঠকালি আৰু আয়তন কি ছেম কাহিনী এনেকৈ থৈ দিছোঁ যিমানখিনি জেগা আগুৰি আছে সেইটো হৈ গ'ল পৃষ্ঠকালি কি আয়তন তে বুজি পালোঁ থুলমূলকৈ কথাকেইটা তে এইকেইটাই কাহিনী এইকেইটাকে তোমাক ধুনীয়াকৈ সজাই পৰাই দিব ধুনীয়াকৈ এটাকৈ আহি থাকিব ঠিক আছে তে আমি এইবিলাকেই শিকিম চেপ্টাৰবিলাকত তে এটা কাম কৰোঁ প্ৰথম কথা সূত্ৰবিলাক ধুনীয়াকৈ জানিব লাগিব আৰু কনচেপ্টবিলাক ধুনীয়াকৈ বুজি পাব লাগিব কুৱেশ্যনটোতো বুজি পাবই লাগিব ঠিক আছে তে প্ৰথমে এটা মই কাম কৰোঁ এতিয়া মই কৈছিলোঁ ঘনকৰ পৃষ্ঠকালি কিমান বুলি কৈছিলোঁ মই 6L স্কুৱেৰ তোমালোকে মনত ৰাখিব লাগিব দেই ঘনকৰ পৃষ্ঠকালি কিমান 6L স্কুৱেৰ ঠিক আছে তে মই এই কথাটো কম অকণমান মন দিবা এতিয়া ঘনকৰ পৃষ্ঠকালি 6L স্কুৱেৰ কাহা যায় আগে আব দেখো এইটো কি আছিল ঘনক তে ঘনকটো তুমি মন কৰিবা দেই এই ঘনকটো যদি মই গ্ৰীণ কালাৰটো লওঁ এইটো গ্ৰীণ কালাৰ দেখিছে এনেকুৱা
মই কৈছিলোঁ না এইখন এখন ঠিক আছে তে এইটো হ'ল ইয়াত যদি মই কওঁ মই কৈছোঁ চোৱা এডাল চববিলাক সমান তেতিয়াবা সমান যদি এইটো এল এইটো এল এইটো এল এইটো এল বুলি ক'ব পাৰা এল বুলি কিয় লৈছোঁ কাৰোবাৰ কাৰণে 2 চেণ্টি মূৰটো ধৰা ইমান কণ কাৰোবাৰ ডাঙৰ কাৰোবাৰ সৰু কাৰোবাৰ বেলেগ হ'ব পাৰে টিকলাও হ'ব পাৰে গতিকে কি হ'ব মই এল বুলি লৈছোঁ কিয় কাৰোবাৰ 2 চেণ্টিমিটাৰ কাৰোবাৰ 4 চেণ্টিমিটাৰ কাৰোবাৰ 5 চেণ্টিমিটাৰ কাৰোবাৰ 10 চেণ্টিমিটাৰ কাৰোবাৰ 1 মিটাৰ কাৰোবাৰ 100 মিটাৰ হ'ব পাৰে গতিকে মই কি কৰিছোঁ সেইকাৰণে মই এল বুলি কৈছোঁ তো এইটো এল এফালে যিমান এফালেও যিমান তলৰ ফালেও সিমান সেইটো সিমান হ'ল তে এইটো হৈ গ'ল কি আছে এইটো কি হৈ যাব তোমালোকে সৰু থাকোঁতে ক্লাছ 7 মানতে পাইছে ক্লাছ 7 6ত এইটো হৈ আছে কি বৰ্গ তে আমি জানো বৰ্গৰ এটা কালিৰ সূত্ৰ আছে তে বৰ্গৰ কালিৰ সূত্ৰটো কি কচোন বৰ্গৰ কালিৰ সূত্ৰটো হ'ল চাবা দেই বস্তু এটা আছে এই 6 কালিটো ক'পা আহিছে 6 এল স্কোয়াৰ নাজানিলেও হয় তুমি নাজানিলেও কুৱেশ্যন কৰি থাকিব পাৰিবা কিন্তু চালে চাবা মজা চাবা দেই কেনেকৈ আহে বৰ্গৰ কালি তে বৰ্গৰ কালি মানে কিমান সূত্ৰ এটা আছিলে দিশ পূৰণ কিমান দিশ পূৰণ দিশ কোনোবাই দিশ পূৰণ দিশ বুলি কয় কোনোবাই কয় বাহু পূৰণ বাহু একে কথা বাহু পূৰণ বাহু তাকে এল এল আছে ন এইটো হৈ গ'ল দিশ এইটো হৈ গ'ল প্ৰস্থ বা দিশ এইটো দিশ বুলি কিয় কয় কাৰণ চব সমান তে এল ইনটু এল তে এলৰ লগত যদি এল পূৰণ কৰা কি হৈ যাব এল স্কুৱেৰ এতিয়া চাবা এটোটো মই ক'লো গ্ৰীণ কালাৰ তে ইয়াত আৰু এনেকুৱা মই অথনি কৈছিলোঁ এনেকুৱা কেইটা আছে 6টা আছে কেইটা আছে 6টা 1 2 3 4টা 5টা 6টা হৈ গ'ল 6টা গোটেইকেইটা সমানেই আছে গ্ৰীণ কালাৰ ব্লু কালাৰ হোৱাইট কালাৰ য়েল্ল' কালাৰ অৰেঞ্জ কালাৰ ৰেড কালাৰ 6টা হ'ল ৰেড কালাৰ 6টা হ'ল তে কেইটা আছে 6টা তে চোৱা এটাৰ কিমান ই কিমানখিনি জেগা ঘূৰি আছে এই বৰ্গটোৱে কিমানখিনি জেগা এই বৰ্গটো দেখা পাইছে এই বৰ্গটোৱে কিমানখিনি জেগা ঘূৰি আছে এল স্কুৱেৰ জেগা ঘূৰি আছে এটা বৰ্গই মানে মই যদি কওঁ এই গ্ৰীণ কালাৰটোৱে এল স্কুৱেৰ জেগা ঘূৰি আছে কিমান এল স্কুৱেৰ তে গ্ৰীণটো এল স্কুৱেৰ তে এইটোৱেও চাগে এল স্কুৱেৰ ঘূৰি আছে তে এইটোৱেও এল স্কুৱেৰ কাৰণ চব সমান এইটো এল স্কুৱেৰ এইটো এল স্কুৱেৰ এইটো এল স্কুৱেৰ তে মজা চোৱা এল স্কুৱেৰ কেইটা আছে তে পৃষ্ঠকালি বুলি কৈছে কাৰ পৃষ্ঠকালি ঘনকৰ তে ঘনকত কেইটা পৃষ্ঠ আছে 6খন তে গোটেইকেইটা কি কৰিব যোগ কৰি দিব লাগিব আমি কেইটা আছে টোটেল 6টা আছে তে 6টা যদি আমি যোগ কৰি দিওঁ এল স্কুৱেৰ কেইটা আছে 6টা আছে তে আহি গ'ল কিমান 6 এল স্কুৱেৰ সেইটো 6 এল স্কুৱেৰে কোনটো এইটো আমি ফৰ্মুলা যিটো আমি মূৰত কি কৰি ল'ম তে ফিক্স কৰি এইটো জানিব লাগে এনেকৈ কাহিনী সোমাই আছে বুজি পালোঁ তে তেনেকৈ ক'বলৈ গ'লে প্ৰতিটো কথা ক'ব পাৰি আয়তীয় ঘনক আয়তীয় পৃষ্ঠকালি গোলক প্ৰতিটো কথা তে ক'বলৈ গ'লে এইবিলাক বহুত দীঘল হৈ যাব এতিয়া দেখিছা 17 মিনিট হৈ গ'ল এইখিনি কথা কৈ থাকোঁতে তে প্ৰথম কথা তোমালোকে চিনি পাব লাগিব প্ৰতিটো বস্তু আৰু সূত্ৰবিলাক জানিব লাগিব তে কুৱেশ্যনবিলাক ধুনীয়াকৈ বনিব তে বুজি পালোঁ 6 এল স্কুৱেৰটো কি ধুনীয়া তে তোমালোকে এইখিনি নাজানিলেও হৈ যায় তে কেনেকৈ ঘনকৰ পৃষ্ঠকালি 6 এল স্কুৱেৰ ডাইৰেক্ট ফৰ্মুলাত মান বহাই দিম এনচাৰ ওলাই যাব এনচাৰ ওলাই জপিয়াই থাকিব কিন্তু চোৱাচোন দেখিছা 6টা পৃষ্ঠ সোমাই আছে সেইকাৰণে 6 আহি আছে প্ৰতিখন পৃষ্ঠ এল স্কুৱেৰ সেইকাৰণে 6খন পৃষ্ঠ 6 এল স্কুৱেৰ বুজি পালোঁ তে এইটো হৈ গ'ল ঘনকৰ কি পৃষ্ঠকালি তে স্পেচিফিককৈ তুমি প্ৰতিটো বস্তুৱে এনেকৈ উলিয়াব পাৰা ঠিক আছে তে আমি ইমানো ডিটেইলছত নাযাওঁ ফৰ্মুলাখিনি হৈ যাব ঠিক আছে তে মই এইখিনিতে আৰু এটা কথা কওঁ ঘনকৰ আয়তন তে ঘনকটো কেনেকুৱা আছিল এইটো তে ঘনকৰ আয়তন বুলি ক'লে এটা সূত্ৰটো কেনেকুৱা জানানে মই সূত্ৰকেইটা দেখাম তো এইটো ঘনকৰটো অৱস্থাই নাইকিয়া হৈ গ'ল হা ঘনকৰ অৱস্থাই নাই তে ঘনকটো মই অকণ ধুনীয়াকৈ আঁকি দিওঁ ৰ'বা ময়ো ধুনীয়াকৈ আঁকিব পাৰোঁ য়েল্ল' হৈ গ'ল এইটো হৈ গ'ল কি ঘনক তে ঘনকৰ আয়তন বুলি ক'লে কি হ'ব জানানে দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা এইকেইটা পূৰণ কৰি দিব লাগে আয়তন বুলি ক'লে দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা তে এইটো চোৱা এইটো ধৰা দিশ এফালে আছে প্ৰস্থ ওপৰলৈ আছে উচ্চতা তে মই কৈছিলোঁ প্ৰতিটো কি এল 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 চব এল 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 দিশ এল প্ৰস্থ ভি এল উচ্চতাও এল তে এল এল কেইটা আছে 3টা এল কিউ তো মানে কি আয়তন বুলি ক'লে এইকেইটা পূৰণ কৰি মোৰ মনত ৰাখিবা আয়তন বুলি ক'লে দিশ প্ৰস্থ উচ্চতা কি কৰি দিয়ে পূৰণ কৰি দিয়ে তে বুজি পালোঁ তে এইটোৱে হৈ গ'ল এটা চিম্পল বেছিক তে আমি চিনি পালোঁ ঘনক কোনটো আয়তীয় ঘনক কোনটো গোলক কোনটো আৰু কি পালোঁ শংকু কোনটো বেলন কোনটো চিম্পলকৈ বুজি পালোঁ য'ত যোনটো বস্তু ইউজ হ'ব মই আকৌ আনিম টেনশ্যন নল'বা দেখাই থাকিম শিকি গৈ থাকিম ঠিক আছে তে আমি বুজি পালোঁ পৃষ্ঠকালি মানে কি মই এইটো কথাই ক'ব বিচাৰিছোঁ যে পৃষ্ঠকালি এটা থুলমূল বুজি পালা যে পৃষ্ঠকালি মানে কি তে ইয়াৰ পৃষ্ঠকালি কি এই পৃষ্ঠকিখনৰ কালি তে ইয়াৰ পৃষ্ঠ কি বলটোৰ পৃষ্ঠ কি এই বলটোৰ এইটো মানে এনেকৈ ধুনীয়াকৈ না ব্লু কালাৰটো আছে যে সেইটো সেইখনেই পৃষ্ঠ বুলি কয় সেই ব্লু কালাৰটোৱে কিমানখিনি জেগা ঘূৰি আছে তে সেইটো হৈ গ'ল পৃষ্ঠকালি আৰু আয়তন কি কোনো এটা নিৰ্দিষ্ট বস্তুৱে এইটো বস্তুৱে হওক বা এইটো বস্তুৱে হওক যিমানখিনি জেগা ঘূৰি থাকিব এইটোৱে হৈ গ'ল আয়তন তে বুজি পালোঁ
এইটোৱে হৈ গ'ল চিম্পল কাহিনী ইয়াৰ তে আমি আমাৰ কুৱেশ্যনবিলাক থুলমূলকৈ ষ্টাৰ্ট কৰোঁ এতিয়া চোৱা আমি কিতাপৰ কুৱেশ্যন ষ্টাৰ্ট কৰাৰ আগত আমি বস্তু কেইটামান কৰিলোঁ লাহে লাহে কিতাপৰ কুৱেশ্যন কৰিম টেনশ্যন নল'বা চব কুৱেশ্যনটো আমি কৰি গৈয়ে থাকিম ঠিক আছে আগতে গম পাইছে এটা চেপ্টাৰ ধুনীয়াকৈ শেষ কৰিছোঁ গতিকে এইটো চেপ্টাৰ ধুনীয়াকৈ শেষ কৰিম প্ৰথম কথা আমি বস্তু এটা শিকি লওঁ প্ৰথমে সূত্ৰটো জানিলোঁ আমি য'ত যিটো সূত্ৰ আহিব সেইটো সূত্ৰ আমি শিকিম তে প্ৰথম ক'লোঁ মই ঘনক প্ৰথম মই ক'লোঁ ঘনক তোমালোকে ঘনকটো চিনি পাই গ'লা কোনটো ঘনক এইটোৱে হৈ গ'ল কি ঘনক এইটোৱে হৈ গ'ল কি ঘনক এইটোকে কি ঘনক তে ঘনকৰ পৃষ্ঠকালী সূত্ৰটো তোমালোকে লিখি লোৱা সূত্ৰটো লিখি ল'বা ঘনকৰ পৃষ্ঠকালী সূত্ৰ কোন চাই 6l² একদম মূৰটো ফিক্স কৰি ল'বা ধুনীয়াকৈ লাইফতো যাতে নাপাহৰা ঠিক আছে আৰু নেক্সট আহিব কিমান আয়তন কাৰ আয়তন ঘনকৰ আয়তন মই লিখি থকা নাই আৰু ঘনক তোমালোকে লিখিবা ঘনকৰ আয়তন তে ঘনকৰ আয়তনৰ সূত্ৰটো কি l³ ধুনীয়াকৈ সূত্ৰটো মনত ৰাখি লোৱা কাম চেছ নেক্সট আহি গ'ল কিমান আয়তীয় ঘনক তে আয়তীয় ঘনক কোনটো মই দেখাইছিলোঁ মাত্ৰ দুটা একলগ কৰি দিছিলোঁ ওকে তে এইটোৱে হৈ গ'ল কি এটা ক'ত গ'ল একে কালাৰ কৰিছোঁ ৰ'বা এইটো তে এইটোৱে হৈ গ'ল কি এতিয়াও মিলা নাই মিলাই পেলাই দেখাইছোঁ ৰ'বা এইটো তে এইটো হৈ গ'ল কি আয়তীয় ঘনক তে আয়তীয় ঘনকৰ কি পৃষ্ঠকালী তে এইটো আয়তীয় ঘনকৰ পৃষ্ঠকালীৰ সূত্ৰ এইটো ক'বলৈ গ'লে আকৌ বহুত সময় লাগিব মোৰ এটা ভিডিঅ' অলৰেডি আছে তোমালোকে চাওঁ বুলি ক'লে চাব পাৰিবা একদম পুৰণা ভিডিঅ' এইটো আয়তীয় ঘনকৰ পৃষ্ঠকালী এইটো ক'ৰ পৰা হ'ল ঠিক আছে তে শুনা আয়তীয় ঘনকৰ পৃষ্ঠকালী তে যেনেকৈ মই ধৰা 6l² কথা কৈছিলোঁ এইটো ক'ৰ পৰা আহিল ঠিক আছে তে আয়তীয় ঘনকৰ পৃষ্ঠকালী ক'ৰ পৰা এইটো সূত্ৰ ক'ৰ পৰা আহিছে সেইটো ক'ব পাৰি এইটো ক'ৰ পৰা আহিছে এইটো কাহিনীটো কি ঠিক আছে তে তাৰো এটা ভিডিঅ' আছে মই এটা কাম কৰিম একদম ভিডিঅ'টোৰ শেষত লিংকটো লগাই দি দিম তোমালোকে চালে চাবা একদম পুৰণা ভিডিঅ' মোৰ তে চাওঁ বুলি ক'লে চাব পাৰি চাউণ্ডৰ অকণমান প্ৰব্লেম আছে গতিকে চাওঁ বুলি ক'লে ধুনীয়াকৈ চাব পাৰিবা এইটো ক'ৰ পৰা হ'ল টুৱাইছ LB BH আৰু HL2 তে সেইটো জানো বুলি জানিব পাৰিবা ঠিক আছে নেক্সট আহিল কি একো নাই আয়তীয় ঘনকৰ পৃষ্ঠকালী এইটো 2 LB × B চোৱাচোন কি মজা কেনেকৈ মনত ৰাখিব 2 ধুনীয়াকৈ মনত ৰাখিব পাৰিবা 2 এটা আহি গ'ল নেক্সট আহিব কি তিনিটা বস্তু আছে এটা হ'ল L এটা হ'ল B এটা হ'ল H L মানে হ'ল দিশ B মানে হ'ল প্ৰস্থ H মানে হ'ল উচ্চতা দিশ প্ৰস্থ উচ্চতা তে কেনেকৈ মনত ৰাখিব কেনেকৈ সূত্ৰটো কি মজাকৈ মনত 2 × LB প্ৰথম দুটা লিখা নেক্সট কি লিখিম LB পিছত লিখিলোঁ BH পিছত লিখিম কিমান HL গোটেইকেইটা কি কৰি দিম আমি গোটেইকেইটা আমি যোগ কৰিম LB BH আৰু কি 2 × LB BH আৰু HL গোটেইকেইটা আমি কি কৰিম যোগ কৰি তাৰ লগত কি এটা পূৰণ কৰি দিম 2 এটা এইটো যদি চাব বিচাৰে মই ভিডিঅ'ৰ একদম শেষত লিংকটো লগাই দি দিম তোমালোকে ক্লিক কৰি একদম ভিডিঅ'টোৰ শেষত ওলাব কিন্তু দেই ক্লিক কৰি দিবা ধুনীয়াকৈ ওলাই যাব ঠিক আছে তে এইটো হৈ গ'ল ফৰ্মুলা কেনেকৈ মনত ৰাখিব পাৰি প্ৰথমে আমি এই দুটা LBH প্ৰথমে LB হয়নে পিছত BH তাৰপিছত কিমান HL আৰু লিখিলে হ'ল LB BH HL লিখিলে হ'ব HL লিখিলেও হ'ব বোলে মই LH লিখিম নাই নিলিখোঁ একে কথা ঠিক আছে মানে 2 লগত যদি 3 পূৰণ কৰা 3 লগত 2 পূৰণ কৰা একে কথা গতিকে সেইটোৱে কাহিনী এইটো ফৰ্মুলা মনত ৰাখিবা কাম খতম আৰু নেক্সট আহি গ'ল কিমান আয়তন কাৰ আয়তন আয়তীয় ঘনকৰ আয়তন ইয়াতো কি L × B × H এটা পূৰণ কৰি দিব লাগে তে L × B × H পূৰণ কৰিছোঁ কি পূৰণ কৰিছোঁ মানে দিশ প্ৰস্থ আৰু উচ্চতা কি কৰি দিছোঁ পূৰণ কৰি দিছোঁ চাবলৈ গ'লে এইটো L³ যে হৈ আছে ইয়াতো আমি দিশ প্ৰস্থ উচ্চতাই পূৰণ কৰিছোঁ মানে দিশ প্ৰস্থ উচ্চতা পূৰণ কৰিছোঁ কিন্তু চাবলৈ গ'লে কাহিনীটো কি দিশ প্ৰস্থ উচ্চতা গোটেইকেইটা একেই গতিকে L তে গোটেইকেইটা পূৰণ কৰি দিলে L তিনিটা পূৰণ কৰিলে কি হৈ যায় L³ কথা একেটাই তুমি L লিখিব পাৰা L × L হ'লে L³ বুলি কাহিনী একে তে বুজি পালোঁ সেইটোৱে কাহিনী এতিয়া চিম্পলকৈ এটা কুৱেশ্যন দিছোঁ কুৱেশ্যনটো তোমালোকে চোৱা কুৱেশ্যনটো চালে কি জানা চেপ্টাৰটোত সোমাইছোঁ যেতিয়া প্ৰথমে কিতাপৰ কুৱেশ্যনটো ধৰা একদম ধুনীয়া কুৱেশ্যন বনোৱা হৈ আছে গতিকে কুৱেশ্যনত এতিয়াই যোৱা নাই আমি কেইটামান কুৱেশ্যন দুটামান চাই লওঁ ঠিক আছে তে প্ৰথম কুৱেশ্যনটো দিছে ধৰা এটা কি দিছে এটা ঘনকৰ এইবিলাক কুৱেশ্যন আগতে পাইছে অলপ টিকলা হৈ থাকোঁতে এটা ঘনকৰ বাহুৰ দিশ দিয়া আছে 4 চেণ্টিমিটাৰ এটা ঘনকৰ কি উলিয়াব দিছে পৃষ্ঠকালী আৰু আয়তন উলিয়াব দিছে তে ঘনকৰ কি দিয়া আছে বাহুৰ দিশ কি বুলি লিখিবা দিয়া আছে বুলি কিন্তু আমি সলিউশ্যন বুলি লিখিম ধৰা গিভেন বুলি লিখিবা বা দিয়া আছে তে গিভেন কি দিয়া আছে L = কিমান 4 চেণ্টিমিটাৰ L = কিমান 4 চেণ্টিমিটাৰ ওকে তে ঘনকটো কি উলিয়াব দিছে পৃষ্ঠকালী তে আমি ধুনীয়াকৈ লিখিবা আমি জানো ঘনকৰ পৃষ্ঠকালী তে আমি জানো কাৰ পৃষ্ঠকালী ঘনকৰ কি কালী পৃষ্ঠকালীতে ঘনকৰ পৃষ্ঠকালী সূত্ৰটো কি আছিলে এইটো ধুনীয়াকৈ মনত ৰাখি থৈছোঁ 6 কিমান L² ওকে তে 6 লিখিলা Lৰ জেগাতে 4টো জাষ্ট বহাই দিয়া 4টো বহাই কিতাপৰ কুৱেশ্যন কৰিম এইবিলাক অলপ চাই লওঁ হাবা এটা পালে পিছত ধুনীয়াকৈ কুৱেশ্যনবিলাক মনিব ঠিক আছে যিটো শিকিম ভালকৈ শিকিম L আছে Lৰ জেগাত 4 লিখিলা স্কুৱেৰ আছে ওপৰত স্কুৱেৰ দিলা তে আমি যদি কৰোঁ 6 × 4² মানে কিমান বহুতে কি কৰি দিয়ে জানা 4² আছে ন চবে কিছুমান ষ্টুডেণ্টে কি কৰে 4² মানে কি লিখি দিয়ে জানানে মই কৈছোঁ শুনা 4² আছে ন 8 লিখি দিয়ে 4² মানে কি লিখি দিয়ে 8 4² মানে 8 হয়নে নহয় বহুতে জানাও বাৰু
4 স্কোয়াৰ মানে কিমান 16 এটা কবা স্যাৰ 16 টো কৰ পৰা আহিল চোৱা 4 স্কোয়াৰ মানে এইটো চোৱা মন দিবা অকমান 4 স্কোয়াৰ মানে 8 নহয় হা 4 স্কোয়াৰ মানে তুমি গম পাবা যে 4 দুটা পূৰণ হৈ আছে কেতিয়াবা 4 ৰ ওপৰত এনেকৈ 3 লিখি থয় কিছুমানে পটককৈ কি কৰি দিয়ে 4 3 গুণ 12 লিখি দিয়ে 12 লিখিম নে নিলিখোঁ কি লিখিম কি হ'ব এইটো 4 কিউব মানে কিমান 4 কিউব মানে হ'ল 4 কেইটা পূৰণ 3টা 4 কেইটা পূৰণ 3টা তে 4 যদি মই 3টা পূৰণ কৰি দিওঁ তে 4 3টা পূৰণ কৰিলে কিমান হ'ব 4 4 গুণ 16 16 লগত 4 পূৰণ কৰিলে হৈ যায় 64 তে 4 স্কোয়াৰ মানে কিমান 16 আৰু এটা কথা শুনা এখিতে মই এটা কৈছোঁ 2 ধৰা লিখা আছে কিমান কিউব তে 2 কিউব মানে কি গম পাই গবা ও 2 3টা পূৰণ কৰিব দিছে 2 পূৰণ 2 তে 2 3টা পূৰণ কৰিলে কিমান হ'ব তুমি এটা কাম কৰা বেলেগ ক'বাত কৰি এটককে মনে মনে লিখি দিয়া হয় না নহয় হয় তে কেতিয়াও নকৰিবা 2 কিউব ইকুৱেল কেতিয়াও কি নিলিখো 6 নিলিখো ঠিক আছে আৰু বহুতে জানা আৰু নাজানাটো একো ডাঙৰ কথা নহয় ঠিক আছে এইটো বুজি পালো নেক্সট আৰু এটা কথা কয় কিটা ধৰা তে বুজি পালো 2 কিউব মানে কিমান 8 আকৌ ধৰা লিখা আছে 2 স্কোয়াৰ মানে কিমান 2 দুগুণ 4 নহয় কিন্তু 2 দুগুণ এটো লগত এটো পূৰণ কৰি নিদিয়ে কেনেকৈ কৰে 2 দুটা আছে সেই দুটা পূৰণ কৰিলে 4 হয় যেনেকৈ 2 কিউব বুলি কওঁতে 2 কেইটা আছে 3টা 4 কিউব বুলি কওঁতে 4 কেইটা সময় আছিল 3টা সেইটোৱে কথা তে বুজি পালো তে এটো কিমান হৈ আছে 4 স্কোয়াৰ তে 4 স্কোয়াৰ মানে কিমান 8 নহয় হা 4 স্কোয়াৰ ও 4 দুটা পূৰণ এনেকৈ থাকা মানে 4 16 তে 16 লিখা তে 16 লগত 6 পূৰণ কৰি দিয়া কিমান হ'ব 6 6 গুণ 6 6 3 গুণ 6 7 8 96 16 লগত 6 পূৰণ কৰিলে হৈ যাব কিমান 96 মনত ৰাখিবা পৃষ্ঠকালি বুলি ক'লে আমি কি লিখিম জানেনে সেন্টিমিটাৰ স্কোয়াৰ লিখিম মোস্ট ইম্পৰ্টেন্ট এটা কথা যেটো বহুত ষ্টুডেন্টে কি কৰে এককটো লিখিবলৈ পাহৰি যায় বহুত ষ্টুডেন্টে একক লিখিবলৈ কেতিয়াও নাপাহৰিবা কালি বুলি ক'লে কি দিবা জানে সেন্টিমিটাৰ স্কোয়াৰ দিব পাৰা নহলে বৰ্গ সেন্টিমিটাৰ বুলি মনত ৰাখিবা আকৌ ৰিপিট কৰিছো যেতিয়া কালি শব্দটো দেখিবা যদি সেন্টিমিটাৰ বুলি কয় সেন্টিমিটাৰ কি লিখিম স্কোয়াৰ নহলে আৰু এটা বস্তু লিখিব পৰা নহলে বৰ্গ সেন্টিমিটাৰ কি লিখিব পৰা বৰ্গ সেন্টিমিটাৰ এটো লিখিব পৰা তে এটো লিখা নহলে এটো লিখা আৰু এটা ট্ৰিক্সত কিছুমানে পাহৰি যায় কালি বুলি ক'লে কালি দুদিনৰ ইফাল হয় কালিলে যোৱা দুদিন কালি বুলি ক'লে তা আগৰ দিনাখন আজি কালি লৈ ধৰা আজি আৰু কাইলে তে মাজত কি দিন আছে দুদিন তেনেকৈ ভাবি পেলাও মনত ৰাখিব পৰা কালি বুলি ক'লে দুদিন আহে হ'ব 2 হেনে সেন্টিমিটাৰ স্কোয়াৰ নাপাহৰিবা দে কেতিয়াও নাপাহৰিবা কালি বুলি ক'লে কি হয় সেন্টিমিটাৰ স্কোয়াৰ ইউনিটটো বহুত ইম্পৰ্টেণ্ট কাৰণ চেপ্টাৰটোত ইউনিট দিব লাগিব ইউনিট নিদিলে কেতিয়াবা কি কৰিব হাফ মাৰ্কস কাটা যাব ঠিক আছে গতিকে ইউনিট লিখিবলৈ যাতে কোনেও নাপাহৰা এক পৃষ্ঠকালি মানে কিমান সেন্টিমিটাৰ স্কোয়াৰ ঠিক আছে তে নেক্সট উলিয়াব দিছে কি আয়তন তে নেক্সট কি কৰিম আমি আয়তনৰ সূত্ৰটো বহাই দিম তে মোৰটো হৈ গ'ল এখিনিটো জেগাই নাই কি হৈ গ'ল তে মই এটো এটা কাম কৰি কোৱেশ্চনটো মই মুছিয়ে দিম পিছত দি দিম ধৰা তে নেক্সট উলিয়াব দিছে কি মই আৰু এটা কোৱেশ্চন দিছিলো আৰু এটা কি উলিয়াব দিছে ধৰা আয়তন তে কাৰ আয়তন ঘনকৰ আয়তন তে আয়তনৰ ফৰ্মুলা কোন সা হে আয়তনৰ ফৰ্মুলাটো হ'ল L কিউব তে L কিউব মানে কিমান L ৰ ভ্যালু কিমান 4 এইটো ধুনিয়াকে 4 টো বহাই দিয়া 4 কিউব তে 4 কেটা পূৰণ কৰিব আছে 3টা 4 কিউব মানে কিমান 4 3 গুণ 12 নহয় কিন্তু 4 কেটা 3টা পূৰণ তে 4 3টা পূৰণ আছে 4 4 তে 4 4 গুণ 16 64 হ'ব 64 মনত ৰাখিবা আয়তন বুলি যদি কয় যেটো একক থাকিব সেন্টিমিটাৰ লিখি ওপৰত কিউব দিয়ে তে মোস্ট ইম্পৰ্টেন্ট কথা মই এটো কোৱেশ্চন বুজোৱা এটা কি থুলমূল এটা আভাস পালো যেনেকৈ সূত্ৰটো আমি কেনেকৈ ব্যৱহাৰ কৰি আৰু মোস্ট ইম্পৰ্টেন্ট কাহিনী কলো এইটো কালি বুলি ক'লেই হ'ব সেন্টিমিটাৰ কি স্কোয়াৰ যদি ইয়াত মিটাৰ থাকে মিটাৰ স্কোয়াৰ যদি কিলোমিটাৰ থাকে কিলোমিটাৰ স্কোয়াৰ জাস্ট কথাটো কৈছো আৰু যদি আয়তন বুলি কয় কি বুলি কয় আয়তন কি বুলি কয় সেন্টিমিটাৰ কিউব মোস্ট ইম্পৰ্টেন্ট সেন্টিমিটাৰ কিউব লাগিলে আমি যি কোৱেশ্চন গোলকে কৰো ঘনকে কৰো শংকুৱে কৰো কাহিনী একে চলিব সেন্টিমিটাৰ স্কোয়াৰ কালি বুলি ক'লে আজি কালি দুদিন সেন্টিমিটাৰ স্কোয়াৰ আৰু আয়তন বুলি ক'লে সেন্টিমিটাৰ কিউব তে এটুকে সেন্টিমিটাৰ স্কোয়াৰ লিখি কি লিখিব পাৰি বৰ্গ সেন্টিমিটাৰ আৰু এটুকে লিখিব পাৰি এটু কি লিখিব পাৰি ঘন সেন্টিমিটাৰ তাত কি এটা কাম কৰিবা কোনে লিখি থাকে সেন্টিমিটাৰ স্কোয়াৰ সেন্টিমিটাৰ কিউব ঠিক আছে বুজি পালো হেতুৱে কাহিনী তে দুটা এনসাৰটো উলালে এটা কাম কৰিবা তোমালোকে এটা কাম কৰিবাচোন একদম সহজ প্ৰশ্ন পানী প্ৰশ্ন এটা দিও এইবিলাক এক্সামত এনেকুৱা কোৱেশ্চন নাহে হা টেনচন নলবা এইবিলাক কোৱেশ্চন এক্সামত নাহে তোমালোকে এটো নাহে টেনচন নলবা এইবিলাক কি জানেন এটো কোৱেশ্চন তোমাক আভা এটা দিলে এনেকুৱা কোৱেশ্চন থাকিব আমি ফৰ্মুলাত ধুনিয়াকে মানবিলাক বহাই দিম এনসাৰবিলাক ওলাই যাব ইয়াতে খালি অকণমান ঘূৰাই পকাই দিব টেনচন নলবা ধুনিয়াকে শিকিম চেপ্টাৰটো এটা কাম কৰিবাচোন তোমালোকে এটা ঘনকৰ বাহুৰ দিক ধৰা 5 সেন্টিমিটাৰ দিছে পানী কোৱেশ্চন
কি কুৱেশ্যন পানী ঘনকৰ বাহুৰ দিশ কি দিয়া আছে 5 ঘনকটোৰ কি উলিয়াব দিছে পৃষ্ঠকালি আৰু আয়তন তোমালোকে ধুনীয়াকৈ উলিয়াই পেলাই কমেণ্ট বক্সত কমেণ্ট কৰি দিবা ঠিক আছে তে বলা যাওঁ এটা নেক্সট কুৱেশ্যন এতিয়া এটা কুৱেশ্যন কৰিলো ঠিক আছে তে এইটো কুৱেশ্যন চাম এইটো কুৱেশ্যন একদম ধুনীয়া এটা কুৱেশ্যন এইটো কুৱেশ্যনো পাৰিম আয়তীয় ঘনকৰ এবাৰ কি তোমাক কি দিছে গোটেই প্ৰশ্নটো মই আয়তীয় ঘনকক লৈ দিছিলোঁ অথনি মই কাক লৈ দিছিলোঁ জানানে ঘনকক লৈ দিছিলোঁ গতিকে এইটোক লৈ আমি কৰিলোঁ গতিকে এইটো কাহিনী শেষে হৈ গ'ল এইটোক লৈ আমি ধুনীয়াকৈ সূত্ৰ দুটা ইউজ কৰিলোঁ ধুনীয়াকৈ ফৰ্মুলা মানবিলাক ওলাই গৈছিলে ঠিক আছে তে এতিয়া চোৱা এইটো কুৱেশ্যন এতিয়া চোৱা এইটো কুৱেশ্যন একদম সহজ কুৱেশ্যন এটা আয়তীয় ঘনকৰ দিশ প্ৰস্থ উচ্চতা তে আয়তীয় ঘনক কোনটো এইটো আমাৰ মৰমৰ কি ঘনক আয়তীয় ঘনক তে দিশ প্ৰস্থ উচ্চতা মানে কিমান ধৰা এইটো ক'ব পাৰা এইটো চোৱা এইটো আয়তীয় ঘনক তে বুজি পাব লাগিব দিশ কোনটো এইটো মানে দিশ এইটো কি দিশ প্ৰস্থ কোনটো এইটো প্ৰস্থ আৰু উচ্চতা কি ওপৰলৈ কিমান উঠি আছে এইটোকে কি বুলি কয় উচ্চতা বুলি কয় ঠিক আছে ওকে তে দিশ প্ৰস্থ উচ্চতা দিয়া আছে কাৰ দিয়া আছে আয়তীয় বুজি পাই গ'ল তো মনত ৰাখিবা আয়তীয় ঘনক তেনেকুৱা তে দিশ প্ৰস্থ উচ্চতা দিয়া আছে তো ধুনীয়াকৈ লিখিম সলিউশ্যন বুলি লিখা বা সমাধান বুলি লিখা কি লিখা আছে দিশ প্ৰস্থ উচ্চতা তে দিশটো কি বুলি কয় এল তে ধুনীয়াকৈ লিখা গিভেন বুলি লিখা বা দিয়া আছে বুলি লিখা তে কি লিখিবা গিভেন বুলি লিখিবা বা দিয়া আছে বুলি লিখিবা লিখা দিয়া আছে বুলি দিয়া আছে কি দিয়া আছে কি দিয়া আছে কচোন ধুনীয়াকৈ লিখিলা দিশ তে দিশ কিমান দিয়া আছে এল 2 সেন্টিমিটাৰ ধুনীয়াকৈ লিখা প্ৰস্থ কিমান বি প্ৰস্থটো বি বুলি কয় ন তে প্ৰস্থটো বি কিমান আছে 4 সেন্টিমিটাৰ উচ্চতাটো লিখা উচ্চতা কিমান এইচ তে উচ্চতাটো কি বুলি ক'ব পাৰা কিমান সেন্টিমিটাৰ 5 সেন্টিমিটাৰ হল ওকে এতিয়া কি আছে কি উলিয়াব দিছে তোমাক হলে আয়তীয় ঘনকটোৰ আয়তন কি উলিয়াব দিছে আয়তন তে আয়তন বুলি কৈছে কোনটো ফৰ্মুলা এইটো ফৰ্মুলা নে এইটো ফৰ্মুলা মনত ৰাখিবা আয়তন নেকি সেই বস্তুটোৱে কিমানখিনি জেগা আগুৰি আছে তে কোনটো ফৰ্মুলা মনতো ৰাখিব লাগিব এইটো ফৰ্মুলা তে চাবা আকৌ কিবা ঘূৰাই পকাই দিব এইটো যে আগত দিব সেইটো পিছত দিব জানো কোনো কথা নহয় গতিকে আয়তন তে কি লিখিম আমি জানো বুলি লিখিম এটা ধুনীয়াকৈ লিখিম আমি কি জানো ধুনীয়াকৈ ফৰ্মুলা এটা জানো তে ফৰ্মুলাটো কাৰ ফৰ্মুলা এটা আয়তীয় ঘনকৰ কি উলিয়াব দিছে পৃষ্ঠকালি আয়তন আয়তীয় ঘনকৰ কি উলিয়াব দিছে আয়তন মোষ্ট ইম্পৰ্টেণ্ট তুমি প্ৰথমে দিয়া আছে বুলি কৈ বস্তুকেইটা ধুনীয়াকৈ লিখি ল'লা তে আমি জানো বুলি কিয় লিখিলোঁ তুমিতো কিবা এটা জানা তুমি কি জানা আয়তীয় ঘনকৰ আয়তনৰ ফৰ্মুলাটো জানা তে আয়তনৰ ফৰ্মুলাটো কি আছিল এল ইনটু বি ইনটু এইচ এইটো আমি জানো কিয় লিখিলোঁ কাৰণ তুমিতো জানা তে ধুনীয়াকৈ ফৰ্মুলাটো লিখিলা মানকেইটা বহাই দিয়াতে এল কা ভেলু কিতনা হে 2 বি কা ভেলু কিতনা হে 4 এইচ কা ভেলু কিতনা হে 5 তে গোটেইকেইটা পূৰণ কৰি দিয়ে 4 দুগুণে 8 8 5 গুণ হৈ গ'ল 40 কি উলিয়ালা আয়তন মোষ্ট ইম্পৰ্টেণ্ট আয়তন বুলি ক'লে কি কয় সেন্টিমিটাৰ কিউব সেন্টিমিটাৰ কি বুলি কয় সেন্টিমিটাৰ কিমান কিউব দেখা পোৱা নাই ন তেখিনি মইতো মুছি দিছোঁ এইখিনি জেগাত দেখা পোৱা নাই মই এইখিনি জেগা লিখিছোঁ 40 কি সেন্টিমিটাৰ কিউব 2 4 গুণ 8 5 গুণ 40 সেন্টিমিটাৰ কিউব আয়তন বুলি ক'লে কি হয় কিউব হয় বা ঘন সেন্টিমিটাৰ লিখিব পাৰা ঠিক আছে এইটো ওলাল আকৌ উলিয়াব দিছে কি পৃষ্ঠকালি এতিয়া আকৌ তুমি কেনেকৈ লিখিবা কোৱাচোন ইয়াৰ তলত লিখিমা আকৌ ইয়াত তোমালোকে লিখা আকৌ কি লিখিবা আকৌ ধুনীয়াকৈ সজাম আকৌ লিখিম আমি জানো তুমিতো আকৌ কিবা এটা জানা আমি জানো তুমি কি জানা কাৰ পৃষ্ঠকালি আয়তীয় ঘনকৰ পৃষ্ঠকালিতে ধুনীয়াকৈ লিখিম আয়তীয় ঘনকৰ মোৰটো আখৰৰ অৱস্থা নাই তে আয়তীয় ঘনকৰ ফৰ্মুলাটো মই মুছিয়ে দিলোঁ আয়তীয় ঘনকৰ কি পৃষ্ঠকালি কি কালি পৃষ্ঠকালিতে ফৰ্মুলাটো কি আছিল এইটো ফৰ্মুলা গতিকে কি লিখিম 2 ইনটু এল বি প্লাছ বি এইচ প্লাছ এইবিলাক বস্তুৱে ইউজ হ'ব এইটো সহজ প্ৰশ্নটো একো নাই মানবিলাক বহাই দি ওলাইছে বাকীবিলাকো সহজ টেনশ্যন নল'বা আমি চব বস্তুবিলাক নিজে বনাম তাত ক'ত কোনটো ফৰ্মুলা হ'ব এবাৰ নিজৰ আইডিয়া আহিব ধুনীয়াকৈ বনি গৈ থাকিব এইটো যদি কৰোঁ পৃষ্ঠকালি কি 2 আছে 2 থাকিব দিয়া বেকেট আছে অংক কিয় সহজ জানানে যি আছে পাতি যাব লাগে 2 আছে 2 লিখিলোঁ বেকেট আছে বেকেট দিলোঁ এল মানে কিমান 2 এলৰ লগত বিটো কি হৈ আছে দুইটা লগ খাই আছে নে পূৰণ হৈ আছে তে বি মান কিমান 4 তে আমি এনেকৈ লিখিম জানো এনেকৈ লিখিলেতো 24 হৈ যাব গতিকে এলৰ লগত বিটো হৈ আছে পূৰণ গতিকে এইখিনিতে পূৰণ চিন এডাল দি দিয়া কাৰণ যদি আমি পূৰণ চিনটো নিদিওঁ তেতিয়া কি বুজো 24 হৈ গ'ল তে 24 দেখোন ক'তো নাই 2 আৰু 4 হে আছে গতিকে 2 আৰু 4 তে এল আৰু বি পূৰণ হৈছে পূৰণ চিন দিলা নেক্সট আহিলে বেকেট দিলা প্লাছ আছে প্লাছ দিলা বি মান কিমান বি মান হৈ গ'ল 4 এইচৰ মান কিমান 5 ওকে প্লাছ দিলা আকৌ কি আছে একদম টেনশ্যন নল'বা একদম সহজ এইচৰ মান কিমান 5 লিখি যোৱা গছ আৰু এলৰ মান কিমান 2 তেলৰ মান কিমান 2 হ'ল এতিয়া চোৱা এইটো পূৰণ হৈ আছে এইটো পূৰণ মনত ৰাখিবা আমি এটা নিয়ম জানো যে বদমাছ মই কৈ থাকোঁ মাজে কি মাছ বদমাছ BODMAS বদমাছ বি মানে হ'ল বেকেট অ' মানে হ'ল অফ ডি মানে ডিভিজন ডি মানে ডিভিজন মানে হৰণ এম মানে মাল্টিপ্লিকেশ্যন মানে পূৰণ এ মানে এডিশ্যন মানে যোগ এছ মানে ছাবষ্ট্ৰেকশ্যন মানে বিয়োগ অ' মানে অফ মানে এইটো ৰ মানে পূৰণৰ কামেই কৰে বি মানে বেকেট তে মানে এইকেইটা কাম প্ৰথমে কৰে তুমি প্ৰথমে বেকেটৰ কাম কৰিব লাগিব তাৰপিছত যদি ৰ বা অফ দেখা পোৱা ইংলিছত থাকিলে অফ থাকে অসমীয়াত থাকিলে ৰ থাকে তে ৰ কাম কৰিব লাগে ৰ মানেও কি পূৰণ কিন্তু এইটো পূৰণৰ কাম আগত কৰে এইটো পূৰণ কিন্তু এইটো পূৰণ আগত কৰে ৰ থকাটো
পিছত দেখিবা ডিভিজন হৰণৰ কাম আগত কৰে পিছত মাল্টিপ্লিকেশ্যনৰ কাম আগত কৰে পিছত এডিশ্যন তাৰপিছত সাবট্ৰেকশ্যন তে ইয়াত তুমি কিহৰ কাম আগত কৰিবা পূৰণৰ কাম আগত কৰিম এ যোগৰ কাম কিহৰ কাম পূৰণৰ কাম কিয় পূৰণ যোগতকে পূৰণৰ কাম আগত কৰে তে আমি কেনেকৈ কৰিম দুইটো আছে থাকিব দিয়া পূৰণ এটা ব্ৰেকেটডাল আছে দিলা আৰু চোন ব্ৰেকেট হৈ আছে ন ও ব্ৰেকেটৰ কাম আগত এই ব্ৰেকেটখিনি কাম আগত কৰিম এনেকৈ ভাবিব পাৰা 4 দুগুণে কিমান 8 5 4 গুণ কিমান 20 5 দুগুণে কিমান 10 তে গোটেইকেইটা এতিয়া কি কৰিম যোগ কৰি দিলে যোগ কৰিলে কিবা দুইটো আছে থাকিব দিয়া গোটেইকেইটা যদি যোগ কৰি দিওঁ হৈ যাব কিমান 38 তে 38 ৰ লগত যদি মই 2 যোগ কৰি দিওঁ কিমান হ'ব 76 হ'ব কিমান হ'ব 76 ঠিক আছে না 8 গুণ 16 ৰ কৰিলে 3 গুণ 6 776 বুজি পালো তে এককটো কি লিখিম পৃষ্ঠ কালি সেন্টিমিটাৰ লিখিলো কালি দুদিন হা স্কয়াৰ কি লিখিলো সেন্টিমিটাৰ স্কয়াৰ মনত ৰাখিবা তে এটো হৈ গল তে দুটা এনসাৰ ওলাই এটো হ'ল 40 সেন্টিমিটাৰ কিউব এটো হ'লছেন এটা কাম কৰিবাচোন এটো কোৱেশ্চনকে যদি মই এখিনি জায়গাত কিবা কেটা হলাই দিও এটো ধৰি ধলা দি দিলো 3 এটো দি দিও মই ধৰা 5 আৰু এটো দি দিও ধৰা মই অকমান ডাঙৰ কৰি দিছো 6 এটো তোমালোকে কৰিবা ধুনিয়াকে কৰি কমেন্ট বক্সত কমেন্ট কৰি দিবা তে এটা কাম কৰো সিম্পল কে বুজি পালো তে আমি কিতাবৰ কোৱেশ্চন স্টাৰ্ট কৰো তে ফাৰ্স্ট কোৱেশ্চন টু সোৱা কোৱেশ্চন নাম্বাৰ 1 টু 13 পইণ্ট কি হয় 13.1 অনুশীলনী ঠিক আছে তে এটো কোৱেশ্চন সব ফাৰ্স্ট কোৱেশ্চনটো তে কোৱেশ্চনটোৱে তোমাক কি কৈছে কোৱেশ্চনটো তোমাক কি কৈছে চোৱা কাহিনী হে একেখিনি থাকিব কাহিনীটো অকনমান ঘূৰাই পকাই হদিব গতে কোৱেশ্চনটো ধুনিয়াকে বনাব পৰা হ'ব লাগিব তে কোৱেশ্চনটো চোন কি দিছে প্ৰত্যেকৰে আয়তন 64 ঘন আছে ষ্টাৰ্টিং কি কৰিছে প্ৰত্যেকৰে আয়তন 64 ঘন সেন্টিমিটাৰ না ঘন মিটাৰ প্ৰত্যেকৰে কি আয়তন কিবা কিবি থাকিব সকে পঢ়িম বাৰু প্ৰত্যেকৰে আয়তন দিয়া আছে আয়তন বুজি পালে না আয়তন ও জায়গাখিনি আগুৰি আছে আইডিয়া এটা হৈছে তোমালোকৰ হেৰি সসম ঘনমিটাৰ দিয়া আছে ঘনমিটাৰ নিদি বলে তাক তোমাক কেনেকৈ দিব বলে মিটাৰ কিউব বুলি মই কৈছো না ঘনমিটাৰ আৰু মিটাৰ কিউব একে তে মিটাৰ কিউব বুলি দিব বা ঘনমিটাৰ বুলি দিব পাৰে ঠিক আছে ওকে বা তুমি লিখিলো কি লিখিবা ঘনমিটাৰ লিখিব পাৰা নহলে মিটাৰ কিউব লিখিব পাৰা প্ৰত্যেকৰে আয়তন কি 64 ঘনমিটাৰ ওকে প্ৰত্যেকৰে আয়তন 64 ঘনমিটাৰ তাক কি দিছে বিশিষ্ট দুটা ঘনকৰ মুৰে মুৰে সংযোগ কৰা হ'ল কি বুজি পালো প্ৰত্যেকৰে আয়তন 64 ঘনমিটাৰ কি বুজি পালো প্ৰত্যেকৰে আয়তন 64 ঘনমিটাৰ ওকে বিশিষ্ট প্ৰশ্নটো চাবা দে অকনমান পাক এটা লগাইছে প্ৰত্যেকৰে আয়তন 64 ঘনমিটাৰ বিশিষ্ট দুটা ঘনকৰ মুৰে মুৰে সংযোগ কৰা হ'ল দুটা ঘনকৰ মুৰে মুৰে সংযোগ কৰা মানে ঘনক প্ৰথম কথা দুটা ঘনকৰ কেটা ঘনক দুটা ঘনকৰ মুৰে ঘনক বুলি ক'লে আহি গয়া এটো আহি গল ঘনকৰ মুৰে মুৰে সংযোগ কৰিছে দুটা আছে দুটা এইয়া দুটা তে দুটা ঘনকৰ মুৰে সংযোগ কৰিছে তে কি কৰিছে মুৰে সংযোগ কৰিছে তে আমিও দিও সংযোগ কৰি দিলো সংযোগ কৰি এই আছে মুৰে তে এটো ঘনক এটো এটা আছিল ঘনক তাৰ ওপৰত দিলো মই এটো সংযোগ কৰি দিলো এটোৱে মুৰে সংযোগ কৰি এটা চৌপল বা আয়তীয় ঘনক পোৱা গৈছিল কি মজা কুৱেশ্চন আয়তীয় ঘনক দুটা ঘনক কি এক মিনিট বিশিষ্ট দুটা ঘনক মুৰে সংযোগ কৰা হ'ল মুৰে সংযোগ কৰা হ'ল চৌপল বা আয়তীয় ঘনকৰ পৃষ্ঠকালি নিৰ্ণয় কৰা ঠিক আছে কোৱেশ্চনটো ঠিক আছে তো সংযোগ কৰা হ'ল ঠিক আছে সংযোগ কৰা হ'ল দাঁড়ি এডাল হ'ব তাৰছত কি আছিল চৌপল বা আয়তীয় ঘনক ঠিক আছে প্ৰত্যেক আয়তীয় ঘনকৰ 64 ঘনমিটাৰ বিশিষ্ট মানে কি বুজি পালো এই ঘনক যেটো আছে এটো ধৰা এটা ঘনক ওকে এটো হৈ গল এটা ঘনক তে এই ঘনকটোৰ আয়তন কিমান এই ঘনকটো যে দেখা পালা এইটো ঘনক এইটো ঘনক এই ঘনকটো এইটো ঘনক ওকে এইটো ঘনক এই ঘনকটোৰ আয়তন দিয়া আছে কি দিয়া আছে আয়তন কিমান দিয়া আছে 64 ঘনমিটাৰ বুলি লিখিব পাৰা বা সেন্টিমিটাৰ কিউব বুলি লিখিব পাৰা একে কথা মই কৈ আছো তে এটা ঘনকৰ দিয়া আছে এটা ঘনকৰ তে কি দিলেছন বিশিষ্ট দুটা ঘনক ওকে মুৰে সংযোগ কৰা হ'ল ওকে মুৰে সংযোগ কৰিলো ইয়েলো কালাৰ মিলাই ল ওকে মুৰে সংযোগ কৰিলো চৌপল বা আয়তীয় ঘনকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা তে এটো যেতিয়া মই এই বস্তুটো যেতিয়া মই ইয়াত লগাই দিলো এটো এটা আয়তীয় ঘনক হ'ল নে কেনেকৈ হ'লছন এটো চা দেখাতে সেই মথনি কৈ আছিল না এনেকৈ দুটা লগাই পেলাই আয়তীয় ঘনক লগাইছিল না এটো চা এটা আয়তীয় ঘনক হ'ল কিয় এনেকৈ এটো আয়ত হৈ থকা নাই জানো এটা অথনি এনেকুৱা হৈ আছিল তে অথনিটো হৈ আছে ডাইৰেক্ট ঘনক দেখা নাই বৰ্গ নিচিনা হতে সব ফালে বৰ্গ টাইপ হৈ আছে বা সব ফালে সমান এটো দেখিছা বৰ্গ এটো দেখাতে প্ৰথম তুমি যদি এনেকৈ চোৱা এটো বৰ্গ তে ঘনক হৈ আছে যেতিয়াই তুমি আনি পেলাই এটো লগাই দিলা এটো তুমি যেতিয়া আনি পেলাই এনেকৈ কি কৰি দিলা লগাই দিলা তেতিয়া হৈ গল কি ঘনক আয়তীয় ঘনক কিয় আয়তীয় ঘনক এনেকুৱা হৈ গল দেখিবলৈ এইটো আয়ত টাইপ হৈ গল হল নাই তে হেইটোৱে খুদিছে লাষ্টত কি উঠিছে চৌপল বা আয়তীয় ঘনক এটা কথা এটো বুলি ক'ব পাৰে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা এইটো যেটো আয়তীয় ঘনক সৃষ্টি হ'ল এই আয়তীয় ঘনকটোৰ দেখিছা নহয় এইটো আয়তীয় ঘনক এনেকৈ থলেও আয়তীয় ঘনক এনেকৈ থলেও আয়তীয় ঘনক কিয় আয়তীয় ঘনক কাৰণ চোৱা দিক আৰু প্ৰস্থ বেলেগ এনেকৈ থৈছা এটো দিক বুলি ক'ব পাৰে এটো প্ৰস্থ বুলি ক'ব পাৰে তে দিক প্ৰস্থ বেলেগ তে সেইটোৱে কথা
বুজি পালো তে সো পলটো তুমি থোৱাৰ ষ্টাইলত ডিপেন্ড কৰিব তুমি কেনেকৈ থৈছা এনেকৈ থলে তুমি কেতিয়াবা এইটো উচ্চতা বুলি ক'ব পাৰা মই তোমাক সেইটো নকওঁ এনেকৈ চোৱা এইটো দেখিছো তে কি আছে দিশ প্ৰস্থ ঠিক আছে তে দেখাতে লাগি আছে তো কি আয়তীয় ঘনক তে আয়তীয় ঘনকটো তে এই আয়তীয় ঘনকটো কি উলিয়াব দিছে পৃষ্ঠকালি উলিয়াব দিছে কি উলিয়াব দিছে পৃষ্ঠকালি তে পৃষ্ঠকালি মানে কি পৃষ্ঠকালি মানে কি এই ঘনক পৃষ্ঠকালি মানে পৃষ্ঠ ইখন এখন তে পৃষ্ঠ ইখনে কিমান জায়গা তে আয়তীয় ঘনকৰ সিধা সিধি ফৰ্মুলা এটা আছিল নে তে চাবা দে কোৱেশ্চন কেনেকৈ বনিব কোৱেশ্চনটো কেনেকৈ বনিব চাবা মজা এটা কোৱেশ্চন তে সলিউশন বুলি লিখি আমি কেনেকৈ ষ্টাৰ্টিং কৰিম চাবাচোন সলিউশন বুলি লিখিলা বা সমাধান বুলি লিখিলা প্ৰত্যেক আয়তীয় ঘনকৰ 64 এটা ঘনকৰ আয়তন কিমান তুমি ধুনীয়াকৈ লিখা যি আছে তাকে লিখা কি বুজি পালা ও এটা ঘনকৰ আয়তন কিমান 64 সেন্টিমিটাৰ কিউব বা ঘন সেন্টিমিটাৰ লিখিব পৰা এটা আয়তৰ কিমান ঘনক এটা ঘনকৰ আয়তন কিমান 64 তে তুমি মনত পেলাব লাগিব আমি ঘনকৰটো ফৰ্মুলা কিটা মই লিখি লবা না এইকিটা ফৰ্মুলা লিখি লৈছো ন তে ঘনকৰ আয়তনৰ ফৰ্মুলাটো কি আছিল ঘনকৰ আয়তন কি আছিল তে ফৰ্মুলা এটা আছিল কি আছিল l কিউব ঘনকৰ আয়তনৰ ফৰ্মুলাটো কি l কিউব তে শুনিবা দে কেনেকৈ মজা কৰিব এটা ঘনকৰ আয়তন দিয়া আছে 64 তে কি বুজি পালা এইটো হল আয়তীয় ঘনকটো সৰি এটা ঘনকৰ আয়তন এইটো ঘনকটো তে ঘনকটোৱে কিমানখিনি জায়গা আগুৰি আছে 64 সেন্টিমিটাৰ কিউব তে এটা কাম কৰা এই ঘনকটোৰ তুমি এই বাহুটো এটো বাহু যদি গম পাই যোৱা এটা বাহু গম পালে কথাটো একেটাই তে এটো যিমান সব একে হৈ আছে গতিকে বাহুটো গম পাই গলে গোটে কাহিনী শেষ হৈ যাব তে বাহুটো গম পালে কি কৰিম তে যদি বাহুটো গম পাই যাও এখিনি পাই খিলে দূৰত্ব কিমান বস্তু এটা চাবা দে তোমাক উলিয়াব দিছে কি পৃষ্ঠকালি উলিয়াব দিছে ন পৃষ্ঠকালি কাৰ পৃষ্ঠকালি আয়তীয় ঘনক তে আয়তীয় ঘনকৰ পৃষ্ঠকালি সূত্ৰটো কি আছিল আয়তীয় মই লিখিছো আকৌ ঘনকৰ কি কালি পৃষ্ঠকালি তে পৃষ্ঠকালি সূত্ৰটো কি আছিল এইমাত্ৰ লিখিছিলো 2 * LB + BH + HL এইটো ফৰ্মুলা তে ফৰ্মুলাটো মানগিটা বহাই দিব লাগে L ৰ মান বহাব লাগে B এইটা মান বহাই দিয়ে ওলাই যাব তে L টো আমি কেনেকৈ গম পাম ও এইখিনি পাইখিলে দূৰত্ব এইবিলাকে হ'ল L তে যেতিয়াই তোমাৰ আয়তীয় ঘনকটোৰ সৃষ্টি হৈ যাব এইটো আয়তীয় ঘনকৰ যেতিয়াই সৃষ্টি হ'ব কি কৰিব আমি এই সূত্ৰটোত মানবিলাক বহাই দিম ধুনীয়াকৈ মানবিলাক ধুনীয়াকৈ ওলাই যাব চাবা কেনেকৈ কি ধুনীয়াকৈ ওলাব এটা চোৱা হা প্ৰথমে লিখিলো এটা আয়তীয় ঘনক 64 সেন্টিমিটাৰ কিউব বুজি পালো এইটো হল আয়তীয় ঘনক তোমাক কৈবা কিছু কাষত এইটো হল আয়তীয় ঘনক ঠিক আছে বা তুমি যদি একদম হিফালৰ পৰা চোৱা তুমি এনেকুৱা নিচিনা লাগিব এইটো চোন কেনেকৈ দেখিছা একদম এটা হেয়ৰ নিচিনা এনেকুৱা দেখিছা তে এনেকুৱা বুলি ক'ব পৰা ও এনেকুৱা হৈ আছে মই দেখাই আছো তুমি খালি বুজি থাকা এনেকুৱা দেখিছা নে একদম এটা তুমি একো সাইডৰ ফিলা এফালৰ দেখা নাই ওপৰত দেখা নাই তলত এনেকৈ দেখা পাই আছা ওকে তে এইটো এনেকুৱা হৈ আছে ওকে এতিয়া শুনিবা এটা ঘনকৰ আয়তন দিয়া আছে কিমান 64 সেন্টিমিটাৰ কিউব এতিয়া এটা কাম কৰো আমি এনেকৈ লিখো হা আমি জানো ঘনকৰ আয়তনৰ সূত্ৰটো কি আছিল এটা ঘনকৰ আয়তন দিয়া আছে এটা কাম কৰা আয়তনৰ সূত্ৰটোকে লিখি লোৱা ঘনকৰ আয়তনৰ এটা সূত্ৰ আছে ঘনকৰ আয়তনৰ সূত্ৰটো কি জানো নে l কিউব মই কি কলো যেটো দিয়া আছে হেতু সূত্ৰকে ব্যৱহাৰ কৰি দিয়া এটা আয়তীয় ঘনকৰ আয়তন দিয়া আছে এটো লিখি ললা কিয় লিখিলা কোৱেশ্চনটো দিয়া আছে কাৰণে লিখি ললো এটা কি কৰো ঘনক আয়তনৰ কথা কৈছে এটা কাম কৰো আয়তনৰ সূত্ৰটোকে লিখি দিও তে লিখিলো ঘনকৰ আয়তন বুলি l কিউব ঠিক আছে তে এটা কাম কৰো তে ঘনকৰ আয়তন কিমান 64 সেন্টিমিটাৰ কিউব ঘনকৰ আয়তন কিমান 64 তে এটা কাম ঘনকৰ আয়তন 64 সেন্টিমিটাৰ তে এইখিনি জায়গাত ঘনকৰ আয়তনৰ জায়গাত 64 সেন্টিমিটাৰ কিউবটো বহাই দিয়া 6 সেন্টিমিটাৰ কিউবটো লিখিব না ডাইৰেক্ট লিখা 64 ওকে ইফালে লিখো কিমান l কিউব বুজি পালো মই কি কৰিলো ঘনকৰ আয়তনৰ যেটো আছিল মানটো আনি ইয়াত বহাই দিলো মানটো বহাই দিছো ধুনীয়াকৈ ওকে এতিয়া কি উলিয়াব না l কিউবৰ মান উলিয়াব l ৰ মান উলিয়াব লাগে এটা কাম কৰা এইটোকে ইফালে আনা এইটো সিফালে নিয়া l কিউব = 64 হল বুজি পালো এখিনিলৈকে এতিয়া কি কৰিম জানানে এতিয়া আকৌ ইমপ্লাইজ দিলা এতিয়া শুনা এটো এফালে আনিলো বুজি পালো এখিনি আগতে আমি কৰি আছো এনেকুৱা কিছুমান কাম কিউব আছে কিউবটো হিফালে গলে কি দিব পৰা জানে এনেকৈ লিখিব পৰা 3 এনেকৈ লিখে 64 ভুল নকৰিবা দে এই 3 টো যে লিখে এনেকৈ লিখে 3 টো ইয়াত লিখে মন দিবা বস্তু এটা লিখিছো l স্কয়াৰ ধৰা তোমাৰ কবাহাতত 16 আছে l স্কয়াৰ কিমান আছে l স্কয়াৰ কিমান আছে 16 তে l ৰ ভ্যালু কিমান হ'ব জানানে স্কয়াৰ থাকিলে কি হৈ যায় হিফালে গলে ৰুট অফ মনত ৰাখিবা মই কোন যোগ থাকিলে হিফালে গলে বিয়োগ হৈ যায় বিয়োগ থাকিলে আমি আগৰ সমান্তৰ প্ৰকৃতি চেপ্টাৰত মই বহুত কৈ থাকো যোগ থাকিলে বিয়োগ থাকিলে পূৰণ থাকিলে হৰণ হৈ যায় হৰণ থাকিলে পূৰণ হৈ যায় তেনেকৈ স্কয়াৰ যদি থাকে স্কয়াৰ থাকিলে কি হৈ যায় ৰুট অফ চিন আহি যায় এই ৰুট অফ চিন আহি যায় বুজি পালো এইটো ৰুট অফ ললে কি হয় 16 টোত কি সোমাই আছে 4 পূৰণ 4 16 কি সোমাই আছে 4 পূৰণতে দুটা 4 হলনি কেটা 4 আহি যায় এটা 4 আহি যায় তে এটা কথা শুনা এই স্কয়াৰ 2 টো যে আছে এইখিনি জায়গাত মানে 2 এটা লুকাই থাকে
ঠিক আছে এতিয়া কি হৈ আছে এতিয়া সেম কাহিনী এটা স্কয়াৰ নাই এতিয়া খালি ইয়াত কি আছে 3 আছে এফালে কি আছে 64 আছে তে 3 টো যেতিয়া থাকে এইখিনি জাগালে আহে কিমান 3 কিমান আহে 3 তে 64 টো জাগা হে 64 লিখা আছে ওকে তে আমি যদি চাও 64 টো যদি ভাঙি দিও 64 টো তুমি কাখত এক্সট্ৰাকে ভাঙি সোৱা এটা মই কাখত 64 টো ধুনিয়াকে ভাঙি দিম 1 মিনিট 64 টাইম কিतना हुआ ओके এটা সম কি কৰিম জানা নে 64 টো ওপৰ লিখিছো জানা ওপৰ ঘড়ী এটা আছে 64 টো ভাঙি দিও 64 টো যদি মই দুইটা ভাঙো কিমান বাৰ যে 32 বাৰ এটো ডাইৰেক্ট কিছু মানে কৰে হা মই কৰি পেলাই দেখাইছো দুইটা যদি কৰে 16 বাৰ দুইটা যদি কৰো 8 বাৰ দুইটা যদি কৰো 4 বাৰ দুইটা যদি কৰো দুবাৰ তে দুই কেটা ঘুমাই আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা লিখি দিয়া ছটা দুই L is equal 3 টো কিন্তু এনেকে লিখা টিকলাকে ভিতৰত লিখে এটো ভিতৰত টিকলাকে লিখিবা 2 এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা 64 জেগাত মই এটা লিখি দিলো মই 64 টো ধুনিয়াকে ভাঙিলো লিখি দিলো এটা কি কৰিব জানানে তিনি যদি থাকে এটা কাম কৰিব পাৰা তিনটা হলনি এটা লিখিম এই তিনটা হলনি এটা লিখিম এই তিনটা হলনি এটা লিখিম তে L is equal কি হৈ যাবনে এই তিনি যে আছে এই দুটা দুই হলনি তিনটা দুই হলনি এটা দুই লিখিম এই তিনটা দুই হলনি এটা দুই হলনি তে L is equal হৈ যাব কিমান 4 L ৰ মান ওলাই গল কিমান 4 এটা চাবা বুজি পালো আৰু শুনা কিবা কাৰণে অসুবিধা হলে আকৌ আগলৈ গৈ আকৌ এবাৰ চাই দিম ঠিক আছে এটা শুনাছো মই কিনা কথা এটা এই মাত্ৰ মই কি কৈছিলো যে L স্কয়াৰ is equal মই কি লিখিছিলো 16 ওকে তে আসুন L স্কয়াৰ টো ইফালে গলে কি হৈ যায় √/3 ইয়া 2 টো নিলিখিলে হয় 3 হলে 3 লিখিব লাগে ঠিক আছে তে কিছু মানে কি লিখে 2 ঠিক আছে 2 টো বাৰ নিলিখো 16 লিখিলো 16 টো যদি ভাঙি দিও 16 আকৌ আগৰ 16 টো ভাঙি দিছোন 2 ৰে কিমান বাৰ 8 বাৰ একদম মই প্ৰতিটো কথা কৈ আছো দে জুনে কাৰণে স্কিপ কৰিব পাৰা 8ক 2 ৰে হৰণ কৰিছো কি কৈছো 4 বাৰ 2 ৰে কিমান দুবাৰ তে 2 কেটা ঘুমাই আছে 2 4টা ঘুমাই আছে তে লিখি দিয়া 2 পূৰণ 2 ইয়াত একো নাই মানে কি এটা আছে 2 এটা আছে তে দুটাৰ হলনি এটা লিখে দুটাৰ হলনি এটা তে দুটা দুই হলনি এটা 2 লিখে এই দুটা দুই হলনি এটা 2 লিখে √/3 চিন্তাল নিদিয়ে আৰু যেতিয়া কমাই দিয়ে আধা লিখে মানে দুটা দুই হলনি এটা 2 দুটা দুই হলনি এটা তে হৈ যায় কিমান 4 তে ডাইৰেক্ট জানা 16 ৰ বৰ্গমূল কিমান 4 তে তোমালোকে ডাইৰেক্ট লিখিব পাৰা 16 ৰ বৰ্গমূল 4 ঠিক আছে ইয়াক কি কৰিলো 3 আছিল তিনটাৰ হলনি এটা লিখে 2 কেটা আছে তিনটা হলনি এটা লিখিলো কিছু মানে কি কৰে এই গুটেখিনি নকৰে ডাইৰেক্ট লিখি দিয়ে L is equal কিমান 4 বুজি পালো কাহিনীটো প্ৰেক্টিস কৰিবা ধুনিয়াকে পাৰিবা এখিনি কথা বুজি পালো এখিনলৈকে ওকে তেখিনলৈকে কৰিম তে L ওলাই গল কিমান 4 ঠিক আছে এতিয়া শুনা এতিয়া এটা কাম কৰা কোৱেশ্চনটো অকনমান ভাবিম কোৱেশ্চন ওলাই জপিয়াই আছে শুনিবা দেই L কিমান ওলাল 4 তুমি কি বুজি পালা বাৰু কোৱেশ্চন তুমি কি বুজি পালা ভাবিম চাওচোন কেনেকৈ ভাবিম আমি L 4 তুমি কাৰ কাম কৰি আছিলা এই বস্তুটোৱে 64 সেন্টিমিটাৰ কিউব বুলি কৈছিল মই এই ঘনকটো ধৰা 64 সেন্টিমিটাৰ কিউব হয় এতিয়া চাবা যেতিয়া গম পালা 64 সেন্টিমিটাৰ কিউব এটো 64 সেন্টিমিটাৰ কিউব জায়গা আগৰি আছে এতিয়া গম পাই গলা L মানে 4 মানে মই কৈছিলো ন এখিনি L বুলি কয় তে এখিনিও L তে এখিনিও L কি বুজি পালা এখিনি মানে 4 তে এফালেও 4 তে এফালেও 4 তে কি বুজি পালা এটু 4 এফালেও 4 সব 4 হৈ আছে তে সব 4 চোন এফালেও 4 এডালো 4 ওপৰটো 4 এফালেও 4 সব 4 ওকে বুজি পালো তে L ৰ মান 4 L ৰ মান কিমান 4 এতিয়া এটা কাম কৰা এখিনিলৈকে কৰিলা নহয় ওকে এতিয়া তুমি আকৌ বুলি লিখা আকৌ L is equal to মই লিখো কিমান 4 সেন্টিমিটাৰ কোপা আহিল খুদিবা স্যাৰ কো পৰা আহিল এই দুছ L ৰ মান কিমান 4 সেন্টিমিটাৰ হনে এতিয়া আমাক কি উলিয়াব দিছে আয়তীয় ঘনকৰ কি পৃষ্ঠকালি আয়তীয় ঘনকৰ পৃষ্ঠকালি সূত্ৰটো কি আছিল মনত পেলাব লাগিব আমি লিখিছিলো অথনি মই কৈছিলো 2 * LB + BH + কিমান HL তে তোমাক তিনটা বস্তু লাগিব এটা লাগিব L এটা লাগিব B এটা লাগিব H তে L ৰ মান কিমান 4 সেন্টিমিটাৰ গম পাই গলো কেনেকৈ গম পালো চোৱাচোন এইবিলাক সব 4 সেন্টিমিটাৰ ন তুমি এটা কথা ক'ব পাৰা ইয়াতে তুমি এটা বস্তু ক'ব পাৰা চাবচোন দে মই কৈ আছো L এইবিলাক তুমি এটো দেখিছা নে এটো দেখিছা নে এটো দেখিছা নে এইবিলাক সব L বুলি কৈ আছো মই কি বুলি কৈছো L তুমি তেনেকৈ নকৈ এটো ক'ব পাৰা এটো হল L এটো চোৱা এটা ক'ব পাৰা এডাল ক'ব পাৰা L এডাল ক'ব পাৰা B মানে এটো দিগ এটো প্ৰস্থ চাবলৈ গলে সব একে হয় এডাল দিগ এডাল প্ৰস্থ ওপৰটো উচ্চতা তেনেকেও ক'ব পাৰা চাবলৈ গলে মই অথনি কৈছিলো যে L * B * H চাবলৈ গলে এটো যেতিয়া আয়তন আছিল তে কি কৰি দিও L * গুটে কিটা L এটো L আহি যায় গতিকে L কিউব হৈ যায় কি হৈ যায় L কিউব গুটে কিটা একে হৈ যায় না হেকানে L কিউব কিন্তু চাবলৈ গলে গুটে কিটা এটা এক্সট্ৰা বস্তু এটো L এটা B আৰু এটা H ঠিক আছে ওকে তে L ৰ মান কিমান 4 সেন্টিমিটাৰ তে B কিমান এটা B কিমান আৰু H কিমান এটো কেনেকৈ হ'ব চোন এটা কেনেকৈ হ'ব
প্ৰত্যেকৰে আয়তন 64 টো হ'ল দুটা ঘনকৰ মূৰে মূৰে সংযোগ কৰা আমি সংযোগ কৰাই নাই না সংযোগ কৰা এইটো সংযোগ কৰিলো চা कहाँ से गैस कलर मिलाबो कलर सला मिलाबले নাই আৰু মিলাই দিও না মিলিল ওকে এইটো চা এইটো কেনেকুৱা হৈ আছে কোন এইটো চা আগতে তোমাৰ এইটো আছিল এটা ওপৰত তুমি এইটো বহাই দিলা এইটো সাগে ওপৰলে এনেকে উঠি গল উঠি গল এটা চা এল কিমান হৈ আছে তুমি ক'ব পাৰা এডাল হৈ গল কিমান এল তে বস্তুটো সাগে এনেকুৱা হৈ আছে এইটো মই যদি আকিবলৈ যাও এনেকুৱা হৈ আছে সাগে এনেকুৱা হৈ আছে এনেকুৱা নিচিনা হৈ আছে হয় তে এনেকুৱা যদি হৈ আছে এটো চোৱা এখিনি পৰা এখিলে কিমান দূৰত্ব 4 সেমি তে হেতুক মই কি বুলি কলো এল মই কৈছো এখিনি এটো দিগ বুলি কয় এটো কি বুলি কয় দিগ এটো কি দিগ তে প্ৰস্থ কোনটো এইটো প্ৰস্থ বুলি কয় এটো প্ৰস্থ এটো কিমান আছে হেতু 4 সেমি বুজি পালো এতিয়া চোৱা উচ্চতা কিমান উচ্চতা মানে কিমান ওপৰলৈ উঠি আছে চোন ইয়াৰ পৰা ইয়ালে কিমান উঠি আছে ওপৰলৈ তে এখিনি পৰা এখিলে 4 সেমি আকৌ এখিনি পৰা এখিলে 4 সেমি তে এখিনি পৰা চোৱা আগতে কেনেকুৱা হৈ আছিল আগতে তোমাৰ হাতত এনেকৈ আছিল তে এখিনি 4 সেমি ওপৰত তুমি আৰু এটা উঠাই দিলা তে এখিনি কিমান হৈ আকৌ 4 সেমি বাঢ়ি গল তে এখিনি পৰা এখিলে কি সেমি 8 সেমি তে h2 কিমান হৈ মানে হাইট কিমান হৈ গল 8 সেমি বুজি পালো এই 4 টো কৰ পৰা আহিল এটো হৈ গল কি এটো চোৱা আকৌ ৰিপিট কৰিছো লাষ্ট এবাৰৰ কাৰণে ওকে এটো চোৱা 4 সেমি এফালে গল 4 সেমি এটো হৈ গল দিগ প্ৰস্থ কিমান প্ৰস্থ 4 সেমি উচ্চতা কিমান ওপৰলৈ কিমান 8 সেমি এইটো ঠিক আছে এটা কি লিখিবা এটা কি হদিছে আয়তীয় ঘনকটো এটাকে ঘনকৰ পৃষ্ঠকালি এটাকে লিখা এটাকে আয়তীয় ঘনকৰ কি কালি পৃষ্ঠকালি ধুনিয়াকে লিখিব পাৰা আমি জানো যে কি লিখিব পাৰা আমি জানো যে সূত্ৰটো কি আছিল 2 LB + BH + HL ওকে তো 2 লিখিলা L ৰ মান কিমান 4 কিমান 4 ইকু নাই খালি মানবিলাক বহাই যাব লাগে প্লাস দিলা b মান কিমান 4 h ৰ মান কিমান 8 প্লাস h ৰ মান কিমান h কা ভ্যালু কিনে মান গিলা খালি বহাই যোৱা h ৰ মান কিমান 8 পূৰণ দিলা l ৰ মান কিমান 4 ওকে এতিয়া আমি কি কৰিম কাৰ কাম আগত বদমাছ আছিল পূৰণৰ কাম আগত 2 টো লিখো 4 গুণ কিমান 16 8 4 গুণ কিমান 32 8 4 গুণ কিমান 32 তে গুটেকিটা যদি যোগ কৰো 2 টো আছে থাকিব দিয়া দিলো 16 32 যোগ কৰি দিয়া 32 আৰু 16 যদি যোগ কৰি দিও 6 7 8 9 10 0 অকলিলে 3 3 6 7 8 80 কিমান হৈ গল এখিনি জায়গা 80 এখিনিত কি লিখিব পাৰো মানে এই গুটেখিনি লগত এই গুটেখিনি কি হৈছে পূৰণ মই একো পূৰণ চিহ্ন এটা দিব পাৰো মানে ব্ৰেকেট ডাল যে আছে এনেকে ব্ৰেকেট আছে না ব্ৰেকেটটোৱে পূৰণ বুজায় ব্ৰেকেটটোৱে কি বুজায় তোমাক পূৰণ বুজায় ব্ৰেকেটটোৱে কি বুজায় পূৰণ বুজি পালো এটো 2 কি হৈ গল 80 তে লাষ্টত কি আছে আৰু গুটে 8 লগত 2 টো পূৰণ কৰি দে কিমান ওলাব 160 কিমান ওলাল দেখা পোৱা নাই মই এখিনি লিখি দিছো কিমান ওলাল ইয়াৰ তলৰ লাইনটো হা ইকুৱেল মানে তোমালে কেনে কৰিবা প্ৰথমে এখিনি তাৰ পিছত এইখিনি লাষ্টত আহি গল 160 কিমান আহি গল 160 তে কি হৈছে পৃষ্ঠকালি বুলি ক'লে মই কি বুলি কৈছিলো সেন্টিমিটাৰ দি স্কয়াৰ কালি বুলি ক'লে সেন্টিমিটাৰ সৰি সেন্টিমিটাৰ নহয় মিটাৰ মই ভুল কৰি আছো ঘনমিটাৰ সব ঘনমিটাৰ তে সেন্টিমিটাৰ না এটো হ'ব লাগিছিল কি মিটাৰ ডাঙৰ ভুল হৈ আছে দেখিছ না ঘনমিটাৰ লিখিম এটো কি লিখিম কাহা লিখা था 8 দুগুণ কিমান 16 তেটো ওলাইছিল কিমান 160 এখিনি মই লিখিছো ইজ ইকুৱেল কিমান 160 কালি খুদিছে কালি মিটাৰ কালি স্কয়াৰ দি কালি বুলি ক'লে স্কয়াৰ বুজি পালো তে এটোৱে আছিল একেবাৰে সহজ এটা কোৱেশ্চন মানে সহজ কোৱেশ্চন বুলি ক'লে কোৱেশ্চনটো অকমান আছে আছে কিন্তু ধুনিয়াকে বুজি পাবলৈ এটো কাহিনী এনেকে ওপৰলৈ উঠি গল হেকানে আড হৈ গল বাকিবিলাক সাৰি হৈ আছে ফৰ্মুলাটো বহাই দি চাবলৈ গ'লে ফৰ্মুলাটো হেতু একেবাৰে সহজ তে বুজি পালো এটা কাম কৰিবা এখিনতে 2 LB BH ফৰ্মুলাটো আছে 2 LB BH + HL গতিকে এই ভিডিওটো চাব পাৰা গতিকে অকমান সাউণ্ডৰ প্ৰবলেম অকমান হেডফোন এটা লগাই শুনিবা বা এক্সট্ৰাকে ৰুম এটাত গৈ অকলে শুনেকে যদি ভালকে শুনা পাবা ঠিক আছে সেইটো চাব পাৰিবা তে আজি এখিনলৈকে কৰিছো এটা কোৱেশ্চনে কৰালো আৰু নকৰাও তে পিছৰখিনি বা কন্টিনিউ কৰিম তে যি দুটা কৰিব দিছো সেইটো কৰিবা তাৰ পিছৰ পৰা কন্টিনিউ কৰি গৈ থাকিম তে আজিলৈ থ্যাংক ইউ মানে আজি এটা কথা কওঁ মেইন বেসিকখিনি শিকিলো মানে মেইন যেটো মেইন কাহিনী গতিকে হেকানে অলপ টাইম ললো ঠিক আছে তে মেইন বেসিকখিনি যদি নাজানে কোৱেশ্চন বিলাক ডিল কৰিব নোৱাৰিবা দেখিছনে কোৱেশ্চনটো কেনেকৈ ঘূৰাই পকাই কৰিছে গতিকে বস্তুবিলাক বুজি পাব লাগিব ঠিক আছে তে আজিলৈ থ্যাংক ইউ নেক্সট ক্লাছত আকৌ লগ পাম থ্যাংক ইউ সো মাচ